আজি প্ৰথমটো সন্ধিয়া। আহিনৰ প্ৰথম পুৱা ৰাতি ফুলা শেৱালি ফুল নিয়ৰ তিতি সৰি পৰিছে শেৱালি সুবাসেৰে। আহিন মানে পথাৰৰ প্ৰচুৰ সম্ভাৱনাময় এটি ঠিকনা। আহিন মানে কৃষকৰ মুখৰ প্ৰস্ফুটিত হাঁহি। আহিন মানে পিতাৰ পথাৰৰ নদন বদন সপোন। আহিনৰ ৰিব ৰিব বতাহত ধানে পাতে পাতে কিনো কথা পাতে গুপুতে গুপুতে। কিনো সপোন ৰচে গোপনে গোপনে। আহিন মানে গেৰ ধৰা ধানৰ কঁকাল ভঙা নাচন। আহিন মানে কুঁৱলীৰ শুভ্ৰ আস্বাদন ফালি ওলাই অহা এচেৰেঙা ৰ'দৰ ৰ'দালি। আহিন মানে শৰৎ বন্দনা এটি ঋতু, শাৰদী কোমল জোনাক। শাৰদী ঋতুৱে ধৰাৰ বুকুলৈ কঢ়িয়াই আনে সৃষ্টি, প্ৰেম, সম্প্ৰীতি আৰু সম্ভাৱনাৰ এটি শুভ্ৰ বতৰা। সকলোৰে মন পুলকিত কৰি তোলে পুলকতে। বুকু ফালি উঠে ভাল পোৱাৰ অযুত কৃষ্ণচূড়া। শাৰদীয় আহিনৰ এই সুন্দৰ সন্ধিয়াটোত উপস্থিত আটাইকে মই শৰতৰ সম্ভাষণ জনালো। মুম্বাই সাহিত্য সভাৰ স্বৰ্ণ শাখাৰ সৌজন্যত কবিতাৰ এক সন্ধ্যাৰ সন্ধিয়াটো আজি আমি বিশেষভাৱে উদযাপন কৰিবলৈ গৈছো আমাৰ আজীৱন সদস্য ছগৰাকী স্বৰচিত কবিতাৰ পাঠেৰে। আজিৰ এই সন্ধিয়াটোৰ সঞ্চালকৰ আসন শুৱনি কৰিবলৈ আদৰিছো ডক্টৰ লখিমী গগৈ ডাঙৰীয়ানীক। নমস্কাৰ। আদৰিছো মুম্বাই সাহিত্য সভাৰ সমূহ বিষয়ববীয়া সহ সমূহ সদস্যবৃন্দ। আদৰিছো আমাৰ ছগৰাকী সন্মানিত কবি আৰু আদৰিছো আমাৰ শ্ৰদ্ধাৰ দৰ্শক শ্ৰোতাক। কবিতাৰ এই সন্ধিয়াটো লৈ খুব আগ্ৰহেৰে বাট চাই থাকো। কোনো ধৰণৰ সমস্যাই যেন বাধা দিব নোৱাৰে মোৰ এই উৎসাহক। আৰু আটাইকে সেইকাৰণে উৎসাহিত হৈ আজিৰ এই সন্ধিয়াটো উপভোগ কৰিবলৈ অনুৰোধ কৰিলো, আহ্বান কৰিলো। এতিয়া মই মুম্বাই সাহিত্য সভাৰ স্বৰ্ণ শাখাৰ সভাপতি শ্ৰদ্ধা শ্ৰীমতী সুৰেয়া জাহান ডাঙৰীয়ানীক শুভেচ্ছামূলক ভাষণ দিবলৈ অনুৰোধ কৰিলো। ধন্যবাদ হিৰণ। নমস্কাৰ আৰু শুভ সন্ধিয়া। আজি পোনপ্ৰথমবাৰৰ কাৰণে মুম্বাই অসম সাহিত্য সভাই আভ্যন্তৰীণ কবিতাৰ এক সন্ধ্যা অনুষ্ঠানটো উপস্থাপন কৰিব লৈছে। মই এই অনুষ্ঠানটোৰ বাবে অতি উৎসাহিত আৰু অতি আনন্দিত হৈছো যে অৱশেষত এই অনুষ্ঠানটো আমাৰ সকলো সাহিত্য আৰু কাব্যপ্ৰেমী আমাৰ আজীৱন সদস্যসকলৰ বাবে কৰা হৈছে। আজি পোনপ্ৰথমে মই আমাৰ সকলো উপস্থিত দৰ্শকবৃন্দক আৰু আমাৰ মুখ্য অতিথিক মোৰ সাদৰ সম্ভাষণ জনালো। আজি আমাৰ মাজত ডক্টৰ লখিমী গগৈ ডাঙৰীয়ানীক আমাৰ সঞ্চালক হিচাপে পাই অতি আনন্দিত হৈছো। তেখেতে নিজৰ এই বহুমূলীয়া সময়কণ আমাক দিয়াৰ বাবে তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু এই সভালৈ শুভেচ্ছা সহ আদৰণি জনাইছো। লগতে আমাৰ সকলো যিসকল আজি সন্মানীয় মাননীয় আমাৰ সদস্যই এই সভাত কবিতা পাঠ কৰিব, তেওঁলোকক আৰু আমাৰ বাকী শ্ৰোতা ৰাইজ আৰু দৰ্শক ৰাইজ আৰু আমাৰ কৰ্মকৰ্তা সকলো সদস্যক মই আদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰিলো। মই এতিয়া পৰৱৰ্তী কাৰ্যসূচী আগুৱাই নিবলৈ আমাৰ আহ্বায়িকা শ্ৰীমতী হিৰণ ভূঞাক অনুৰোধ জনালো। ধন্যবাদ বাইদেউ। এতিয়া আমাৰ মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ সাধাৰণ সম্পাদক শ্ৰী দেৱব্ৰত চক্ৰৱৰ্তী ডাঙৰীয়া দুআষাৰ ক'বলৈ অনুৰোধ কৰিলো। শুভ সন্ধিয়া সকলোলৈকে। আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানত উপস্থিত হ'বৰ কাৰণে। আৰু এইবাৰ এই আভ্যন্তৰীণ প্ৰতিভাৰ কবিৰ নিজৰ কবিশালীৰ প্ৰতিভা দেখুওৱাৰ বাবে আজি বহু কেইগৰাকী কবি আমাৰ মাজত উপস্থিত হৈছেহি। সেইটো লৈ আমি খুবেই আনন্দিত হৈছোঁ। আৰু এইটো এটা আমাৰ কাৰণে এটা প্ৰমাণ হৈ ৰয় যে আমি আমাৰ অসম সাহিত্য সভাৰ এটা স্বৰ্ণ শাখা হৈ আমাৰ নিজৰ মাজতে ইমান প্ৰতিভা লুকাই আছে। সকলোকে বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এই কবিতাটো সুন্দৰকৈ তুলিবলৈ অনুৰোধ কৰিলোঁ। ধন্যবাদ। ধন্যবাদ দেৱব্ৰত।
এতিয়া মই আমাৰ আজি সন্ধিয়াৰ মধ্যমণি সঞ্চালিকা ডক্টৰ লখিমী গগৈ ডাঙৰীয়ানীক বৰ্তমান সময়ত কবিসকলৰ কি দায়িত্ব সেই সম্পৰ্কে চমুকৈ আৰু লগতে তেখেতৰ স্বৰচিত কবিতা আদি পাঠ কৰিবলৈ অনুৰোধ কৰিলোঁ। তেখেতে তেখেতৰ ভাষণ আৰম্ভ কৰাৰ আগতে চমু পৰিচয় এটা দাঙি ধৰিবলৈ বিচাৰিছোঁ। ডক্টৰ লখিমী গগৈ পেছাত এগৰাকী মহাবিদ্যালয়ৰ ভূগোল বিষয়ৰ অধ্যাপক। কবিতা ভাল পোৱা গগৈ সদৌ অসম কবি সন্মিলনৰ কাব্য নন্দিনীৰ সম্পাদক। তেখেতৰ প্ৰকাশিত কবিতা পুথি দুখন সাঁচতীয়া সপোন আৰু কলাজ। হেজাৰ কপিৰ সপোন হৈছে তেখেতৰ দ্বাৰা সম্পাদন কৰা একমাত্ৰ কবিতা সংকলন, য'ত অসমীয়া আৰু ইংৰাজী দুটা ভাষাত ৩৩৩জন কবিৰ কবিতা প্ৰকাশ পাইছে। এতিয়া ডক্টৰ লখিমী গগৈ ডাঙৰীয়ানী তেখেতৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ কৰিলোঁ। ধন্যবাদ বাইদেউ। মাননীয় আজি এই সভাত উপস্থিত থকা মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ আভ্যন্তৰীণ কবিতা সন্ধ্যাৰ সভাপতি চৰাইয়া জাহান বাইদেউ, সাধাৰণ সম্পাদক দেৱব্ৰত চক্ৰৱৰ্তী ডাঙৰীয়া, আহ্বায়িকা হিৰণ ভূঞা বাইদেউ, লগতে আমন্ত্ৰিত কবিতা পাঠ কৰিবলৈ অহা ছগৰাকী কবি, লগতে আজি মঞ্চত উপস্থিত থকা বিভিন্ন প্ৰান্তৰ কবিপ্ৰাণ লোকসকল, আপোনালোক সকলোলৈকে মই ডক্টৰ লখিমী গগৈ গুৱাহাটীৰ পৰা মোৰ আন্তৰিক ওলগ আৰু নমস্কাৰ জ্ঞাপন কৰিছো। আজি আহিনৰ প্ৰথম দিন, হিৰণ বাইদেউ কৈছে, হয় আমাৰ সকলোৰে অনুভৱ হৈছে লাহে লাহে গ্ৰীষ্মৰ উষ্ণতা নাহি কুঁৱলীৰ ঠিক লাহে লাহে নামি আহিবলৈ ধৰিছে। কুঁৱলীৰ আচ্ছাদনে আমাৰ মনবিলাকো লাহে লাহে কোমলতালে ভৰাই তুলিছে। শেৱালি এপাহি দুপাহিকে ফুলিবলৈ ধৰিছে আৰু দুবৰিৰ দলিচাত শেৱালিয়ে মুকুতাৰ মালা গাঁঠিছে। আজি এই আহিনৰ প্ৰথম দিনটোত কুঁৱলীৰ ঠিকনা বিচাৰি মই আহিনৰ শেষৰ ভাগলৈ লাহে লাহে গৈ থাকিম, বুকুত এবুকু আশালৈ, নতুন নতুন সৃষ্টিৰ আশালৈ। মই ভাবো সকলো কবিয়ে ন ন সৃষ্টিৰে কবিতাৰ জগতখন উজ্জ্বল কৰি তোলক। ইতিমধ্যে বাইদেৱে মোক কৈছে যে আমাৰ সমাজত বৰ্তমান কবিসকলৰ দায়িত্ব। আমাৰ এই বৰ্তমান সময়ত আজি আমি যি ১.৫ বছৰ ২টা বছৰে পেণ্ডেমিকৰ সময়ত ভুগি থাকিলো, যি আমি মানসিক কষ্ট পালো, যিমানখিনি আমি ভুগিলো, আমি সকলোৱে নিজক নিজৰ মনটো ৰঙীন কৰি ৰাখিবৰ কাৰণে বিভিন্ন ধৰণৰ সৃষ্টিশীল কামত মন আগবঢ়ালো। প্ৰথম অৱস্থাত মানুহে বিভিন্ন ধৰণৰ কাম কৰিছিল যদিও শেষত এটাই বুজি পালে সকলোৰে অন্তৰত যি প্ৰতিভা লুকাই আছিলে, কাব্য প্ৰতিভা, সকলোৱে কাব্য প্ৰতিভা সৃষ্টি কৰাত মন দিলে। প্ৰথম অৱস্থাত যিমান কবি আমাৰ চকুত পৰিছিলে, লাহে লাহে যেন কবিৰ সংখ্যা বাঢ়ি যাবলৈ ধৰিলে। আমি লক্ষ্য কৰিলো তাৰ মাজতে বিভিন্ন কবিৰ অন্তৰত যিবিলাক ভাৱ আছিলে সকলোৱে লাহে লাহে বিভিন্ন মাধ্যমত প্ৰকাশ কৰি যাবলৈ ধৰিলে আৰু আমিও ন ন কবিৰ লগত পৰিচয় হলো আৰু ন ন কবিতাৰ সোৱাদ পাবলৈ ধৰিলো। এইখিনিতে উল্লেখ কৰিব পাৰি যে সকলো কবিতাই আমি এতিয়া যিসকল সমালোচকে কয় যে ব্যাখ্যা কৰিবলৈ বিচাৰে যে বৰ্তমান কবিসকলে কোনো ধৰণৰ মানদণ্ড ৰক্ষা নকৰাকে কবিতা লিখিবলৈ ধৰিছে। কথাটো কিন্তু তেনেকুৱা নহয়। লিখা হল বুলি যে কবিতা বেয়া হব তেনেকুৱা কোনো কথা নাই। বহুত মানুহৰ অন্তৰত কবিতা লুকাই থাকে, প্ৰকাশ কৰাৰ এলাহতো বহুতে লিখা নাছিলে, কিন্তু এতিয়া ইমান উচ্চমানৰ কিছুমান কবিতা আমি পঢ়িবলৈ পাওঁ যে পঢ়িলে মনটো ভাল লাগি যায়। তথাপিতো আমি এটা কথা মন কৰিব লাগিব, কবিতা সৃষ্টি কৰোঁতে কবিসকলৰ কিছুমান দায়িত্ব আছে। সেই দায়িত্ববিলাক কেনেকুৱা ধৰণৰ হ'ব? প্ৰথমতে চাব লাগিব যে কোৱা হয় এটা কথা যে বেদনাক্ৰান্ত অন্তৰে হৈছে কবিতাৰ উৎসভূমি। অৰ্থাৎ যেতিয়া মানুহৰ হৃদয়ত কোনো বেদনাই বাস লয় তেতিয়া কবিতাৰ সৃষ্টি হয়। বেদনাবিলাক কেনেকুৱা ধৰণৰ হ'ব পাৰে? বিভিন্ন ধৰণৰ বেদনা মানুহৰ অন্তৰত থাকিব পাৰে, কিন্তু এই বেদনা লৌকিক বিষাদ নহয়। ই এক অপাৰ্থিৱ জগতত বিচৰণ কৰা মুহূৰ্তত কবিৰ প্ৰাণত সৃষ্টি হোৱা ভাৱ প্ৰকাশৰ মাধ্যম। এই বেদনা সকলো সৃষ্টিকামী হৃদয়তে থাকে। কিবা এটা কবলৈ আৰু প্ৰকাশ কৰিবলৈ কবিৰ অন্তৰত অলেখ ভাৱনাই, অলেখ অনুভৱে হেন্দোলনি দি থাকে।
আৰু সময়ৰ সোঁতত এই হেন্দুলনি দিয়া ভাৱবিলাকে একোটা একোটা সোণহেৰীয়া শব্দৰে কবিতা হৈ আমাৰ মাজলৈ ওলাই আহে। আমি এটা কথা মন কৰিব লাগিব, এই শব্দবিলাকৰ মালা গাঁথোতে আমি সদায় সাৱধান হ'ব লাগে যে ইয়াক আমি মালাডাল কেনেকুৱা ধৰণে গাঁথন কৰিম, শব্দৰ বিন্যাস কেনেকুৱা হ'ব, আমি কেনেকুৱাকে প্ৰকাশ কৰিম, সেইখিনি আমি অলপ মন দিয়া উচিত। তাৰোপৰি এটা কবিতা আমি লিখিবলৈ যোৱাৰ আগতে অলপ অধ্যয়ন কৰাটো নিতান্তই আৱশ্যকীয়। অধ্যয়নৰ অবিহনে আমি কেতিয়াও এটা উচ্চ মানদণ্ডৰ কবিতা সৃষ্টি হ'ব বুলি বৰ আশা কৰিব নোৱাৰো। এই অধ্যয়নৰ কথা যেতিয়া আমি ক'বলৈ যাম তেতিয়া আমি চাব লাগিব আমি কেনেকুৱা ধৰণৰ কবিতা অধ্যয়ন কৰা উচিত। আমি আমাৰ যিখিনি পৌৰাণিক কবিতা, লগতে মধ্যযুগীয় কিছুমান কবিতা আৰু বৰ্তমানৰ কবিতা, আমি তিনিওবিধে চাব লাগিব। অৰ্থাৎ অতীততে কবিতা লিখাৰ পদ্ধতি কেনেকুৱা আছিল আৰু সময়ৰ সোঁতত কবিতাই কেনেদৰে নিজৰ গতিটো সলাইছে সেইখিনি আমি চাব লাগিব। লগতে আমি পঢ়িব লাগিব, অলপ বিশ্ব সাহিত্যৰ আমি সোৱাদ লোৱাটো উচিত। কবিতা এটা লিখিবলৈ যাওঁতে আমি কবিতাৰ ৰং, ৰূপ, প্ৰকৃতি বিসৰ্জন দিয়াটো উচিত নহয়। আৰু এটা কথা মন কৰিব লাগিব, যাতে কবিতাটো আমাৰ কবিতা হৈছে নে গদ্য ভাষালৈ গৈছে। যদিও আজি বহুতে কথা কবিতা লিখে, তাৰ মাজত আমি চাব লাগিব যে আমাৰ কবিতাতে তাৰ নিজৰ যিটো কবিতাৰ যিটো ঐতিহ্য, কবিতাৰ যিটো পৰম্পৰা, সি সেৱা হৈছে নেকি, আমি সেইটোৰ ওপৰত চকু দিব লাগিব। আৰু কবিতা এটা কথা আমি মন কৰিব লাগে, যাতে বহুত সময়ত দেখা যায় যে কবিতা লিখিবলৈ যাওঁতে এক শ্ৰেণীৰ সস্তীয়া পাঠক সৃষ্টি কৰিবলৈ বহুত নিম্ন খাপৰ কবিতা বুলিয়ে ক'ব লাগিব, বিভিন্ন ধৰণৰ কথা কিছুমান লিখে, যিখিনি কথা আমি ইমান মুক্তভাৱে নিলিখিলেও হয়। সেই কথাখিনি আমি অলপ যদি ভালদৰে চিন্তা কৰি লিখো, তেন্তে সেই কবিতাটো সকলোৰে কাৰণে সুখপাঠ্য হয় আৰু বিভিন্ন বয়সৰ পৰা বিভিন্ন সমাজৰ ব্যক্তিয়ে সেই কবিতাটো আদৰি ল'ব পাৰে। মোৰ ফালৰ পৰা কবিতাৰ সম্পৰ্কে এইখিনিয়ে ক'লো। আৰু বৰ্তমানৰ কবিসকলৰ মূল দায়িত্ব বুলি মই এইষাৰে ক'ম যে আমাৰ যিসকল স্বনামধন্য কবিয়ে ইতিমধ্যে বিভিন্ন কবিতা ৰচনা কৰি থৈ গৈছে, সেই কবিতাসমূহ আমি পঢ়া উচিত। তেখেতলোকৰ শব্দৰ ব্যৱহাৰ, ৰচনাশৈলী সেইখিনি আমি অলপ অধ্যয়ন কৰি তাৰপিছত আমি কবিতাটো লাহে লাহে লিখিবলৈ শিকিব লাগে। ধন্যবাদ বাইদেউ, মই কবিতাৰ সম্পৰ্কে ইমানখিনিয়ে ক'লো, যিহেতু ইয়াৰ পিছত 6জন কবিয়ে কবিতা পাঠ কৰিবলৈ আছে। আৰু ইয়াৰ পিছত আপুনি মোৰ এটা কবিতা পাঠ কৰিবলৈ কৈছিলে। কবিতা বহুত দিন ভালে লিখাই হোৱা নাই, যিহেতু আজি 2 বছৰে কবি সন্মিলনৰ সম্পাদকৰ দায়িত্ব পালন কৰোঁতে অকল সম্পাদকৰ দায়িত্বহে পালন কৰিছো, সৃষ্টিশীল কামত বেছি মন দিব পৰা নাই। এটা লিখিছো, তথাপিতো আপোনালোকৰ কাৰণে আগবঢ়াইছো। কবিতাটোৰ শিৰোনাম হৈছে এটা দীঘল উশাহৰ অন্তত। জীৱাশ্মৰ পৰা উশাহ সলোৱালৈকে বাঢ়ি আহিছিল গজালি মেলা হেঁপাহবোৰ। কথাবোৰ পানী মেটেকা নাছিল, প্ৰাপ্তিৰ প্ৰশান্তিত উচ্চাৰিত হৈছিল বুদ্ধং শৰণং গচ্ছামি, ধৰ্মং শৰণং গচ্ছামি। আৰু কেতিয়াবা চন্দায়িত ধ্বনিত গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। যদুনন্দন দৈৱকী তনয়, যাৰ বাহিৰ সুৰত সাৰ পাই উঠে বৃন্দাবন, উচ্ছল হয় যমুনা, কঁপি উঠে বাউলী ৰাধা, পোৱাৰো নোপোৱাৰ মাজত প্ৰতিদ্বন্দ্বিতাৰ দৌৰ। হৃদয়ৰ প্ৰাৰ্থনাৰে আকুল আকুতি, প্ৰেইজ এ লৰ্ড, হালেলুয়া। হাৰি গলেই হেৰাই যোৱাৰ ভয়, আৰু জিকিলেও নোপোৱাৰ ভয়, ভাৰসাম্যহীন সমীকৰণ। সুদূৰৰ পৰা ভাহি আহে এটি অচিনা সুৰ, লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছুলুল্লাহ। উত্তৰ ধ্ৰুৱ। নিশ্বাসত সৰি পৰা আশ্বাসবোৰত এতিয়া জীৱনৰ মাধুৰ্যতা। কোনে কয় জীৱন মধুৰ নহয়? মধুৰৰ পৰা মধুৰতমলৈ অমোঘ যাত্ৰা, পূৰ্ণতাৰ অলিক সোপান। এটা মুহূৰ্তৰ বাবে কিবা বিচাৰি যেন হাহাকাৰ, পোহৰৰ পৃথিৱীত অন্ধৰ দৰে খোপনি পোতা যাত্ৰা। কল্পনা নে বাস্তৱ, নে মায়াবী স্পৃহাৰ গোপন আলিংগন? চাইফিক কাহিনীৰ দৰে হয়তো সকলোবিলাক ৰবটৰ দৰেই জীৱন, প্ৰগ্ৰেমিং নকৰিলে সংযোগবিহীন। সকলোবিলাকে এতিয়া জীৱন্ত মৃতক এটা দীঘল উশাহৰ অন্তত। ধন্যবাদ বাইদেউ।
কবিতা নিলিখা বুলি কৈছিল, কিন্তু কিমান ধুনীয়া এটা অপূৰ্ব কবিতা এটা শুনালে। বহুত ধন্যবাদ দেই লখিমী। আৰু ইমান সুন্দৰ ভাষণটো দিছে, যিখিনি আমি জানিব লগা। বৰ্তমান মোৰ প্ৰতি মুহূৰ্ততে এইটো প্ৰশ্ন আহি থাকে, যেতিয়া আমি কবিতাবিলাক পঢ়ো, মঞ্চবিলাকত বিভিন্ন গোটত আছো যে, তেতিয়া আহে যে আমি আচলতে উদ্দেশ্যবিহীনভাৱেও লিখিব নালাগে। যিটো আমি চৰ্চা কৰো আমাৰ জীৱনৰ সময় ব্যৱহাৰ কৰি, নহয় জানো? সেইটো এটা উদ্দেশ্য থকা উচিত। আমাৰ সমাজত ইমান বিভিন্ন সমস্যা আহিছে এতিয়া বৰ্তমান কিছুদিনৰ পৰা, নাৰীৰ ওপৰত বা বেলেগ অঘটন বা কিবা, আমি সেইবিলাক লক্ষ্য কৰি সেই উদ্দেশ্যে আমি লিখিব লাগে, যাতে সমাজখনে এটা ৰাস্তা পায়, দুজনে আকৌ ৰাস্তা এটা পায়, সেইটো বস্তু। তুমি বৰ ধুনীয়াকে ক'লা, বহুত ধন্যবাদ, বহুত ভাল লাগিল। এতিয়া আমি আগবাঢ়িম কবিতা পাঠলৈকে। আমাৰ প্ৰথমজন কবি হ'ল আমাৰ শ্ৰী ধ্ৰুৱ বৰ্মনক মই এই কবিতা পাঠ কৰিবলৈ নিমন্ত্ৰণ কৰিলোঁ। আৰু তেওঁ কবিতা পাঠ কৰাৰ আগতে মই তেওঁৰ বিষয়ে চমুকে পৰিচয়টো দাঙি ধৰিছোঁ। ধ্ৰুৱ বৰ্মন গুৱাহাটীৰ ল'ৰা, বৰ্তমান মুম্বাইৰ বাসিন্দা। তেওঁ ডিজাষ্টাৰ কনচালটেণ্ট হিচাপে কৰ্মৰত হৈ আছে। তেওঁ কবিতা খুব ভাল পায়, কবিতা ৰচনা কৰে, খুব সুন্দৰ সুন্দৰ কবিতা লিখি আছে। কিন্তু তেওঁ প্ৰবন্ধও লিখে। ইতিপূৰ্বে 2টা কবিতা প্ৰবন্ধ আমাৰ মহাবাহুত প্ৰকাশ পাইছে, আৰু তাৰ পৰা গম পাইছো যে তেওঁ প্ৰবন্ধটো হাত আছে। আৰু বৰ্তমান তেওঁৰ নীলজ্যোতি বুলি আজি এখন তেওঁ মোক দেখাইছে, সেইখনত তেওঁৰ এটা কবিতা উঠিছে, প্ৰকাশ পাইছে, আৰু মহাবাহুতো প্ৰকাশ পাই আছে। এতিয়া মই ধ্ৰুৱ বৰ্মনক, ধ্ৰুৱৰ এটা নতুন চিনাকিও আছে, আমাৰ মুম্বাই সাহিত্য সভাৰ চন্দ্ৰ শাখাৰ তেওঁ সহকাৰী সাধাৰণ সম্পাদক। ধ্ৰুৱক মই কবিতা পাঠ কৰিবলৈ অনুৰোধ কৰিম। ধন্যবাদ হিৰণ বাইদেউ। শুভ সন্ধিয়া। পোনপ্ৰথমে মই আজিৰ অনুষ্ঠানৰ সঞ্চালিকা লখিমী গগৈ বাইদেউ, আভাষিকা হিৰণ বাইদেউ, আমাৰ সভাপতি সুৰায়া জাহান বাইদেউ, আমাৰ প্ৰধান সম্পাদক দেৱব্ৰত চক্ৰৱৰ্তী, আৰু ইয়াত উপস্থিত থকা সকলোলৈ নমস্কাৰ জনালো। মই এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছো। কবিতাটিৰ শিৰোনাম হ'ল কবিতাৰ কাল। কেঁচুৱাই ক'লে কবিতা হেনো নিদ্ৰাৰ দৰৱ, বাল্যই ক'লে কবিতা হ'ল পুথিৰ গৌৰৱ, যৌৱনে ক'লে কবিতা মাত্ৰ প্ৰেমৰ ভাষা, বৃদ্ধই ক'লে কবিতা মোৰ গীতৰ আশা, মুমূৰ্ষই ক'লে কবিতা যেন আত্মাৰ শান্তি, বিদেহীয়ে ক'লে কবিতা চিৰযুগমীয়া বন্তি। নমস্কাৰ, এইখিনি আছে। ধন্যবাদ ধ্ৰুৱ। এতিয়া মই আমাৰ সঞ্চালিকা ডাঙৰীনীক অকমান উৎসাহমূলক হয় বাইদেউ, কবিতাটো যেতিয়া ভাল হয় তেতিয়া বাইদেউ উৎসাহিতই কৰিব লাগিব, কাৰণ তেখেতে 6টা লাইনত কবিতাৰ আচলতে কবিতা কি হয়, কবিতাৰ ডেফিনেশ্যন তেখেতে দি গ'ল। আচলতে কবিতা কি সেই বিষয়ে উইলিয়াম ৱৰ্ডছৱৰ্থে কৈ থৈ গৈছিলে, poetry is the spontaneous overflow of powerful feelings. It takes its origin from emotion of recollected in tranquility. আৰু এতিয়া ধ্ৰুৱ বৰ্মনৰ কবিতাটো আমি দেখিছো 6টা লাইন লিখিছে। 6টা লাইনতে তেখেতে কবিতা এটা বিভিন্ন বয়সৰ মানুহে কেনেদৰে ল'ব পাৰে, কবিতাত মানুহে কি পাব পাৰে, তেখেতে ধুনীয়াকে বৰ্ণনা কৰিছে। এটা কেঁচুৱা ল'ৰা এটাই কবিতাটো কেনেকে ধৰণে ল'ব পাৰে। যদি কবিতাটোক আমি সুৰ দিলে কি হ'ব, কবিতাটো এটা গীতলে ৰূপান্তৰ হ'ব। আৰু তেতিয়া সেইকাৰণে কোৱা হৈছে কবিতা হেনো নিদ্ৰাৰ দৰৱ। এটা বাচ্চাক বা এটা কেঁচুৱাক খুৱাবলৈ হ'লে কবিতা এটা যদি সুৰ দি গোৱা হয়, তেতিয়া এটা কেঁচুৱা টোপনি যাব। গতিকে কিমান সুন্দৰকে তেখেতে লিখিছে। আৰু বাল্যই ক'লে কবিতা হ'ল পুথিৰ গৌৰৱ। আমি যেতিয়া বাল্যকালত আছিলো, স্কুলত পঢ়িছিলো, ভাল ভাল কবিতাবিলাক আমি পঢ়িছিলো, মুখস্থ কৰিছিলো, আৰু প্ৰসংগ সংগতি দৰ্শাই আমি ব্যাখ্যা কৰিবলৈ শিকিছিলো। তেনেদৰে তেখেতে কৈছে যৌৱনে ক'লে কবিতা মাত্ৰ প্ৰেমৰ ভাষা। যৌৱন কালত মানুহে প্ৰেমৰ ভাষাহে বেছি বুজি পায়, আৰু কবিতা যিবিলাক প্ৰেমৰ কবিতাবিলাকে তেওঁলোকে কবিতা মাত্ৰ প্ৰেমৰ ভাষা, প্ৰেমহে বুজি পায়। আৰু বৃদ্ধ কালত কিন্তু প্ৰেম নাথাকে। তেতিয়া কবিতা মোৰ গীতৰ আশা, এটা সুন্দৰ গীতৰ দৰে কবিতাৰ পৰা তেওঁলোকে আশা কৰে। যেতিয়া মানুহৰ শেষ অৱস্থা পাইগৈ, তেতিয়া মুমূৰ্ষ অৱস্থাত কৈছে যে কবিতা যেন আত্মাৰ শান্তি। ইমান এটা সুন্দৰকে তেখেতে লিখিছে। আৰু বিদেশীয়ে ক'লে যেতিয়া মানুহ অনন্ত ধামলৈ গতি কৰে, কৈছে যে কবিতা চিৰযুগমীয়া বন্তি। শেষ হ'লে মানুহৰ জীৱন যেতিয়া শেষ হয়, তেতিয়া
কবিতা চিৰযুগমীয়া বন্তি মাত্ৰ 6টা লাইনত তেখেতে কবিতাটোৰ সংজ্ঞা ইমান ধুনীয়াকে দিলে মই আপ্লুত হলো ধন্যবাদ ধ্ৰুৱ বৰ্মন ডাঙৰীয়া মই নাজানো আপুনি লিখাটো মই যেনেকে বুজিছো সেইটো হৈছে নে নাই মই বুজা নাই কিন্তু মোৰ আপোনাৰ কবিতাটো বহুত ভাল লাগিছে আৰু মই ভাবিছো এনেকুৱাকে চাগে আপুনিও এনেকে লিখিবলৈ চেষ্টা কৰিছিলে হয় হয় বাইদেউ আৰু যদি আপোনাৰ বেলেগ তেনেকুৱা ধৰণৰ কিবা আছিলে কাৰণ কবিতা এটা বিশ্লেষণ কৰিবলৈ যাওঁতে বা আলোচনা কৰিবলৈ যাওঁতে কবিজনৰ মনত কি থাকে বা মই কেনেকে পঢ়িছো এইটো সময় সাপেক্ষেও হয়তো বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ব্যাখ্যা আগবঢ়োৱা যায় তথাপিতো আপোনাৰ কবিতাটো কিন্তু দিগভ্ৰান্ত হোৱা কবিতা নহয় ই স্পেচিফিকেলি বুজাই দিছে নিৰ্দিষ্টকে যে কবিতা কি হ'ব পাৰে ধন্যবাদ জনাইছো আৰু লিখি থাকিব আপুনি কবিতা আপোনাৰ কবিতা আকৌ আমি অসমৰ অকল মুম্বাইৰ আলোচনীতে নহয় অসমৰ আলোচনী বিলাকতো পঢ়িবলৈ পাম বুলি আশা কৰিছো ধন্যবাদ জনালো বাইদেউ এতিয়া আপুনি হয় পিছৰ গৰাকী এতিয়া মই ধন্যবাদ লক্ষ্মী এতিয়া মই আমাৰ শ্ৰীযুত সদানন্দ গগৈ ডাঙৰীয়াক কবিতা পাঠ কৰিবলৈ অনুৰোধ কৰিলো আৰু তেখেতে কবিতা পাঠ কৰাৰ আগত চমুকে অকণমান পৰিচয়টো দিবলৈ বিচাৰিছো শ্ৰীযুত সদানন্দ গগৈ ডাঙৰীয়া মুম্বাই সাহিত্য স্বৰ্ণ শাখাৰ আজীৱন সদস্য অসমৰ শিমলুগুৰিৰ বাসিন্দা সদানন্দ গগৈ বৰ্তমান ONGCৰ পৰা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী গগৈ ডাঙৰীয়া মুখ্যতঃ শৰীৰ চৰ্চাবিদ 5বাৰকৈ মিষ্টাৰ ইণ্ডিয়া উপাধি লাভ কৰা গগৈয়ে শৰীৰ চৰ্চা প্ৰতিযোগিতাৰ পৰা অব্যাহতি লৈ বৰ্তমান সাহিত্য চৰ্চা আৰম্ভ কৰিছে 2022 চনত দুখন গ্ৰন্থ প্ৰকাশৰ পথত এখন অসমীয়া ভাষাত যৌৱনক ধৰি ৰখাৰ যাদু আনখন ইংৰাজী ভাষাত ইট ইজ নেভাৰ টু লেট দাদালৈ শুভেচ্ছা জ্ঞাপন কৰিলো কিতাপ পঢ়িবলৈ পাম বুলি 2022 চনলৈকে বেছি দিন নাই আৰু এতিয়া দাদাক কবিতা পাঠ কৰিবলৈ অনুৰোধ কৰিলো ধন্যবাদ হিৰণ মই অসম সাহিত্য বা স্বৰ্ণ শাখা মুম্বাইৰ দ্বাৰা আয়োজিত আজিৰ এই আভ্যন্তৰীণ কবিতাৰ সন্ধিয়াত আপোনালোক আটাইকে শুভ সন্ধিয়া জনাইছো আৰু লগতে মই আজি সভাপতি আমাৰ সুৰেয়া জাহান আৰু সঞ্চালিকা ডক্টৰ লক্ষ্মী গগৈ প্ৰমুখ্যে আমাৰ আজীৱন সদস্য দেৱব্ৰত আৰু অনুজ ধ্ৰুৱ চবকে আটাইকে মই অভিনন্দন জনাইছো আপোনালোক আটাইকে অভিনন্দন জনাই মই মোৰ কবিতাটি পাঠ কৰিবলৈ লৈছো মোৰ কবিতাটিৰ নাম শিৰোনাম প্ৰতিধ্বনিৰ প্ৰতীক্ষাত এখন নদী আছিল নাম সুবৰ্ণৰেখা আৰু মোৰ কবিতাটি এই সুবৰ্ণৰেখা নদীৰেই এটা বিয়োগান্ত ঘটনা যিটোৰ লগত মই বহুত বছৰ আগতে জড়িত আছিলো প্ৰতিধ্বনিৰ প্ৰতীক্ষাত সুবৰ্ণৰেখা নদীৰ ঘাটত তুমি নোকোৱা কথাবোৰ কৈ যোৱা হলে সিদিনা ৰৈ গলোহেঁতেন মই তুমিও নকলা মই নুসুধিলো শ্মশানৰ ধোঁৱাত বিলীন হৈ যায় অন্তহীন বিষাদ আৰু অৱশিষ্ট ছাইবোৰত থাকি যায় অকথিত কাহিনী নৈখন সিদিনাও বৈয়েই থাকিল এদিন তোমাৰ আঙুলিৰ স্পৰ্শত চঞ্চল হৈ যোৱা সুবৰ্ণৰেখাৰ পানীখিনি সিদিনা স্থিৰ হৈ আছিল নিত্য চঞ্চল নাচি বাগি থকা লহৰবোৰ কিয় নাজানো এটা নাম নজনা বিষাদ হৈ মৌন হৈ থাকিল বুদ্ধ পূৰ্ণিমাৰ জ্যোৎস্না বিধৌত ৰাতি মই পুনৰ গৈছিলো সুবৰ্ণৰেখাৰ চিনাকি ঘাটলৈ তুমি কৈ নোযোৱা কথাবোৰ শুনিবলৈ কব খুজিও নোকোৱাকৈ ৰৈ যোৱা তোমাৰ কথাবোৰ কিজানিবা প্ৰতিধ্বনিত হব পুনৰবাৰ কিজানিবা কাষতে থকা পাহাৰটোত ঠেকা খাই উভতি আহিব তোমাৰ প্ৰাণ চঞ্চল হাঁহিবোৰ মই ৰৈ আছিলো প্ৰতিধ্বনিৰ প্ৰতীক্ষাত তোমাৰ কথাবোৰ হাঁহিবোৰ আকৌ এবাৰ শুনিবলৈ প্ৰতিধ্বনি হৈ তোমাৰ প্ৰাণ চঞ্চল হাঁহিবোৰ উভতি নাহিল সিদিনা উভতি অহা হলে হয়তো মুখৰ হৈ উঠিলহেঁতেন তোমাৰ আৰু মোৰ যৌৱনৰ সুবৰ্ণৰেখাৰ তীৰ ধন্যবাদ বহুত ধন্যবাদ দাদা এতিয়া
সঞ্চালিকা ডাঙৰীয়ানী দুহাৰ ক'লে পাম। ধন্যবাদ বাইদেউ। আৰু ধন্যবাদ আনন্দ বৰদাতা। আপোনাৰ কবিতা মাতটো ইকো ইকো আছে। আচ্ছা প্ৰতিধ্বনিৰ প্ৰতীক্ষাত। কবিতাৰ শিৰোনামটোৱে অতি সুন্দৰ। প্ৰতিধ্বনিৰ প্ৰতীক্ষাত। আমি প্ৰতিধ্বনি কেতিয়া শুনো? যেতিয়া আমি এটা উকি মাৰো, যেতিয়া আমি শব্দ দিওঁ, সি পাহাৰৰ গাত ঠেকা খাই যেতিয়া আকৌ আমালৈ ঘূৰি আহে, তেতিয়া আমি প্ৰতিধ্বনি শুনো। আৰু সেই প্ৰতিধ্বনিৰে প্ৰতীক্ষাত কোনোবা এজনে অপেক্ষা কৰি আছে, প্ৰতিধ্বনিৰ প্ৰতীক্ষাতে। আৰু সেই প্ৰতিধ্বনি ক'ৰ পৰা আহিব? ইয়াত লিখিছে যে সুবৰ্ণৰেখা নদীৰ ঘাটত। আৰু যিখন সুবৰ্ণৰেখা নদী বৈছে ৰাঁচীৰ পৰা বে অফ বেংগল বংগোপসাগৰলৈকে বৈ অহা এখন নদী সুবৰ্ণৰেখা। আৰু সুবৰ্ণৰেখা নদীৰ পাৰত কবিয়ে হয়তো কিবা এটা স্মৃতি ৰোমন্থন কৰি কবিতাটো লিখিছে। প্ৰতীকী ধৰ্মত লিখা কবিতাটোত কৰবাত যেন অকণমান দুখবোধ লুকাই আছে, এনেকুৱাই মোৰ অনুভৱ হয়। কিবা এটা যেন বিষাদে কবিৰ বুকুত একদম হেঁচা মাৰি ধৰি আছে। কৰবাত যেন কোনোবা আপোনজনক হেৰুৱাই থৈ আহিছে, যাক কোনোদিনে কথা কোৱা নহল, যাৰ কথা কোনোদিনে লোৱা নহল। কবিয়ে যেন সেই কবিজনক, সেই আপোন মানুহজনক, সেই প্ৰিয় মানুহজনক যেন পঢ়ি কবিতাটো লিখিছে আৰু তেওঁৰ কাৰণে যেন অপেক্ষা কৰি আছে। সেয়েহে লিখিছে সুবৰ্ণৰেখা নদীৰ ঘাটত তুমি নোকোৱা কথাবোৰ কৈ যোৱা হলে সিদিনা ৰৈ গলোহেঁতেন মই, তুমিও নকলা ময়ো নুসুধিলো। কথাষাৰ যদি কলেহেঁতেন, যিষাৰ কথা শুনিবলৈ কবিয়ে বাট চাই আছিলে, তেওঁ যদি কলেহেঁতেন কবি ৰৈ গলহেঁতেন তাতে। অথচ তেওঁ নকলেও আৰু কবিয়েও নুসুধিলে। কেতিয়াবা নুসুধাকেও বহুত কথা থাকি যায়। আৰু তাৰ পিছত লিখিলে শ্মশানৰ ধোঁৱাত বিলীন হৈ যায় অন্তহীন বিষাদ। ইয়াতে লাগে যেন কিবা এটা ঘটনাৰ পৰিসমাপ্তি ঘটিছে, এনেকুৱাই অনুভৱ হয়। যিটো চিত্ৰকল্প কবিতাটোত প্ৰতিফলিত হৈছে, এটা দুখৰ চিত্ৰকল্প, যেন শ্মশানৰ ধোঁৱাত বিলীন হৈ গৈছে, যেন কিবা এটা ঘটনা ঘটিছে। আৰু অৱশিষ্ট ছাইবোৰত থাকি গল অকথিত কাহিনী। এমুঠি ছাই লৈ মানুহে বুকুত দুখবোৰহে বান্ধি ৰাখিব পাৰে, একো কথা প্ৰকাশ কৰিব নোৱাৰে। আৰু তাৰ পিছত কাহিনীয়ে নতুন মূৰ লৈছে আৰু নৈখন সিদিনাও বয়ে থাকিল সুবৰ্ণৰেখা চিনাকি নদীৰ ঘাটলৈ। কবিৰ বুকুত যিটো দুখ থাকিলে, সেই যে অৱশিষ্ট ছাইখিনি লোৱাৰ যিটো দুখ থাকিলে, কবি পিছত পুনৰবাৰ গৈছিলে যেন সুবৰ্ণৰেখাৰ পাৰলৈ। আৰু গৈছিলে, সেইদিনা আছিলে কিন্তু বুদ্ধ পূৰ্ণিমা। আৰু কবি এইটো আশাতে গৈছিলে যেন আকৌ কব কিবা এষাৰ, জানোচা মই প্ৰিয়জনক তাত আকৌ বিচাৰি পাম। আৰু এটা সুন্দৰ চিত্ৰকল্প কবিতাটোৰ জৰিয়তে তেখেতে অংকন কৰিছে। আৰু কবিয়ে পিছৰবাৰ যাওঁতে আকৌ বুকুত এটা আশা বান্ধি গৈছিলে যে তুমি কৈ নোযোৱা কথাবোৰ শুনিবলৈ কিজানিবা প্ৰতিধ্বনিত হব আকৌ এবাৰ তোমাৰ প্ৰাণ চঞ্চল হাঁহিবোৰ। কিমান আশা বুকুত বান্ধি কৈছে যেন আকৌ যদি মই তোমাক তাত দেখিলোহেঁতেন, বা তোমাৰ প্ৰাণ চঞ্চল শব্দবিলাক, তোমাৰ প্ৰাণ চঞ্চল হাঁহিবিলাক যদি মই আকৌ সুবৰ্ণৰেখাৰ পাৰত শুনিলোহেঁতেন, তোমাৰ মোৰ জীৱনৰ সুবৰ্ণৰেখাৰ তীৰ। আৰু তেতিয়া তেখেতে কৰিছিলে, এনেকে লিখিছে, যদি তেওঁ আকৌ এবাৰ শুনিলেহেঁতেন, তেতিয়া সুবৰ্ণৰেখাৰ যিটো পাৰত টো উজ্জ্বলি উঠিলেহেঁতেন। সুবৰ্ণৰেখাৰ পাৰটো কবি আৰু তেওঁ যাক লৈ কল্পনা কৰি কবিতাটো লিখিছে, আকৌ তেওঁলোকৰ যি সুখানুভৱ, যিখিনি আনন্দ, তাত যেন সুবৰ্ণৰেখাৰ তীৰটো যেন উজ্জ্বলি উঠিব। এটা মই তেনেদৰে বুজিছো কবিতাটো, মই ঠিক ধৰিব পৰা নাই আপুনি আচলতে আপুনিও ভাবিছো তেনেকে লিখিছে যেন মোৰ অনুভৱ হৈছে। যদি মোৰ ভুল হোৱা নাই, মই এনেকে ভাবিছো যে এটা দুখৰ চিত্ৰকল্প আলেঙে আলেঙে কবিয়ে বৰ্ণনা কৰিছে আমাৰ আগত। কবিতাটো বহুতেই ভাল লাগিলে। আৰু আপুনি যদি আমাক অকমান কৈ দিয়ে যে আপোনাৰ, মই ভবা কথাটো আপোনাৰ লগত মিলিছে নে নাই, তেতিয়া মই বুজি পাম যে মোৰ কথাখিনি বা আপোনাক মই বুজিব পাৰিছো নে নাই। হয়, তেতিয়া নাই ঠিকে আছে। দাপত্যত এটা কাহিনী আছে। মই মুম্বাইলৈ আহিছিলো 1977 চনত ONGC-ত। আৰু 1978 চনত আমাক কম্পিউটাৰাইজেশ্যন আৰম্ভ হৈছিলে, কম্পিউটাৰ। তেতিয়া মই ফাইনেন্সত আছিলো। এক্সেল-এৰাই জামছেদপুৰত এটা MBA কোৰ্চ হয়, তাত মেনেজমেণ্ট। আমাৰ বিভিন্ন কিছুমান সংস্থানৰ লগত কম্পিউটাৰ সম্বন্ধে, প্ৰগ্ৰামিং সম্বন্ধে জানিবৰ কাৰণে পঠিয়াইছিল। মই 3 মাহৰ কাৰণে গৈছিলো। আৰু তাত যিগৰাকী প্ৰগ্ৰামাৰ আছিল, তেওঁ কলিকতাৰ ছোৱালী আছিল, নাম আছিল শ্যামলী দাস।
কিন্তু তেওঁ অলপ ইন্ট্ৰোভাৰ্ট আছিল, কিন্তু কামত শিকাওঁতে আমাক খুব ভালকে শিকাইছিল। তো এটা বন্ধুত্ব হৈছিল, কাৰণ মই ৭৫-৭৬ চনত কলিকতাত থাকি গৈছিলো। তাত মই প্ৰায় ৰবীন্দ্ৰ সদনত গৈ কবিতা আবৃত্তি শুনো, আৰু মই বনলতা সেন কবিতা, জীবনানন্দ দাসৰ বনলতা সেন এই সুবৰ্ণ ৰেখাৰ নদীৰ কিনাৰত তেওঁক শুনোৱাইছিলো। আৰু তেওঁ বঙালী হোৱাৰ কাৰণে, মই বাংলা ভালকে ক'ব পাৰো কাৰণে তেওঁ খুব মুগ্ধ হৈছিল। কিন্তু ইন্ট্ৰোভাৰ্ট আছিলে, কথাবোৰ মনৰ কথাবোৰ মনতে ৰাখি থয়। আৰু হঠাতে মোৰ গুচি আহিব লগা হ'ল বম্বেলে। তাৰপিছতে কথা কোৱা নহ'ল। আৰু পিছত কিন্তু মই গম পালো, এটা পিকনিকত গৈছিলে সিহঁতি সুবৰ্ণৰেখা নদীত, এটা নৌকা দুৰ্ঘটনাত তেওঁৰ মৃত্যু হ'ল। আৰু মৃত্যু হোৱাৰ কাৰণে তাতেই যিখন শ্মশান আছিলে তাতেই তেওঁক হেৰি কৰিলে। সেইটোৱে আপুনি এইটো কথাটো নেপথ্যৰ কাহিনীটো ঠিকেই কৈছে। আচলতে এটা ৪০ বছৰ আগতে, ৪০-৪৫ বছৰ আগৰ ঘটনা। তবে মই নতুনকে সাহিত্য চৰ্চা কৰিবলৈ লৈছো, কবিতা লিখিবলৈ লৈছো, গতিকে পুৰণা যিবিলাক আপোনাৰ প্ৰকাশ শৈলী ভাল হৈছে, আৰু আপুনি সেই বস্তুটো অতি উচ্চ খাপৰ বা অতি সুন্দৰভাৱে আপুনি হেৰি কৰিব পাৰিছে, কবিতাৰ মানদণ্ড ৰক্ষা কৰি প্ৰকাশ কৰিব পাৰিছে। সেইটো কাৰণে ভাল লাগিছে। আৰু ভাল ধন্যবাদ। আপুনি এটা পুৰণা বুকুত বিষটো আপুনি ইমান ধুনীয়াকে প্ৰকাশ কৰিছে, আপোনাক বহুত বহুত ধন্যবাদ জনালো। ধন্যবাদ বাইদেউ, আপুনি ধন্যবাদ। ইয়াৰ পিছত মই আমাৰ অসম সাহিত্য সভাৰ, মুম্বাই অসম সাহিত্য সভাৰ স্বৰ্ণৰেখাৰ আজীৱন সদস্য শ্ৰীমতী গীতাঞ্জলি বৰ্মন ডেকা কবিতা পাঠলৈ নিমন্ত্ৰণ জনালো। আৰু তেওঁ কবিতা পাঠ কৰাৰ আগত মই অকমান চমু পৰিচয় দিব বিচাৰিছো। ইমান ইক' হৈছে, আপোনালোকৰ চবৰে হেৰিবিলাক বন্ধ কৰি ৰাখক নেকি, মাইক বিলাক অলপমান বন্ধ কৰি ৰাখক। শ্ৰীমতী গীতাঞ্জলি বৰ্মন ডেকা, নলবাৰী জীয়ৰী, কামৰূপ জিলাৰ বোৱাৰী, বৰ্তমান গুৱাহাটী ৰূপনগৰৰ বাসিন্দা। শ্ৰীমতী বৰ্মন ডেকা মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ আজীৱন সদস্য। ছাত্ৰী জীৱনৰ পৰা কবিতা ৰচনা কৰাৰ উপৰিও 1985 চনত মানৰ পৰা একাংকিকা, নাটক, গান, অনুগল্প আদি লিখি আহিছে। তেখেতে চলচ্চিত্ৰ, নাটকত একক অভিনয়ত 5টা চৰিত্ৰ অভিনয় কৰি কলেজৰ প্ৰথম পুৰস্কাৰ প্ৰাপ্তি কৰিছিল। তেওঁ বৰ্তমান জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰূপে কৰ্মৰত। এতিয়া শ্ৰীমতী বৰ্মন ডেকা কবিতা পাঠ কৰিবলৈ অনুৰোধ কৰিব। নমস্কাৰ। মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ আজিৰ সভাৰ উপস্থিত সভাপতি মহোদয়া, আহ্বায়িকা হিৰণ ভূঞা বাইদেউ, সঞ্চালিকা শ্ৰদ্ধাৰ সঞ্চালিকা মহোদয়া, আৰু উপস্থিত স্বৰ্ণ শাখাৰ সকলো আজীৱন সদস্যসকল, আজি কবিতাৰ আভ্যন্তৰীণ এই সন্ধ্যাত মই এটি মোৰ অনুভৱ পাঠ কৰিবলৈ ওলাইছো। মোৰ কবিতাটোৰ শিৰোনাম হৈছে ভাৱনাৰ নাও। নেদেখা নদীৰ সিপাৰে কি কৰি আছা কেনেকৈ জানিম, নজনা হিয়াৰ দাপনত কি চাই আছা কেনেকৈ অনুভৱ কৰিম, অলস লগা দিনবোৰৰ মায়াও কলৈ বা লৈ যায়, হৰি হৰি জিকি যোৱা দিনবোৰেও চোন পোহৰ বিলাই, শূন্য মনৰ শূন্য পথাৰত মনটো নিদিবা বিলাই, কষ্টৰে অলপ চেষ্টা কৰিলে সকলো বিচাৰি পাবা সদায়, সুখ বুলিও বিচাৰি নাযাবা, সুখেও কেতিয়াবা ঠাট্টা কৰি নিজৰ জীৱন নিজে গঢ়ি ল'ব জানিলে আমি একোকে ক'ব নোৱাৰে। সেয়েহে ভাৱনাৰ নাওখনো বৰ ধুনীয়া হয়, মনৰ মতে সজাব পাৰিলে বিশ্ব ব্ৰহ্মাণ্ডখনো ধুনীয়া লাগিব, মনটোক স্থিৰেৰে বুজিব জানিলে। আনক ধুনীয়া দেখিলেহে নিজকো ধুনীয়া দেখাব পাৰিবা, মিলিব পাৰিলে মিলাব জানিলে সুখ শান্তিৰে হাঁহি হাঁহি জগত জিনিবা। আনক ধুনীয়া দেখিলেহে নিজকো ধুনীয়া দেখাব পাৰিবা, মিলিব জানিলে মিলাব পাৰিলে সুখ শান্তিৰে হাঁহি হাঁহি জগত জিনিবা, সুখ শান্তিৰে হাঁহি হাঁহি জগত জিনিবা। নমস্কাৰ। এতিয়া সঞ্চালিকা মহোদয়
অকমান কবিতাটো। ধন্যবাদ বাইদেউ। ভাৱনাৰ নাও, গীতাঞ্জলি ডেকা বৰ্মন। বাইদেউ, মানে মই যিটো বুজিছো এনেকুৱা লাগিছে আপোনাৰ মনত যিখিনি ভাৱে আন্দোলিত কৰি আছে সেইখিনি মানে আপুনি অকমান এক্সপ্ৰেছ কৰিছে এনেকুৱা ধৰণৰ লাগে। কেতিয়াবা আপুনি মনটো যোগাত্মক থাকে, কেতিয়াবা বিয়োগাত্মক থাকে, তথাপিতো নিজক বুজাই আগুৱাই নিবলে কি কৰিলে ভাল হব এনেকে ভাবা হয় যেন নেদেখা নদীৰ সিপাৰে কি কৰি আছা কেনেকৈ জানিম। অৰ্থাৎ মই যিখিনি দেখা নাই, মই যিখিনি বুজা নাই, তুমি কি কৰি আছা মই কেনেকে বুজি পাম, আৰু নাজানো হিয়াৰ দাপোনত কি চাইছা কেনেকৈ অনুভৱ কৰিম, আৰু তুমি কি ভাবি আছা কি বুজি আছা মই কেনেকে জানিম। কাৰণ মানুহক বুজা ইমান সহজ নহয়। তথাপিতো আমি যেতিয়া কেতিয়াবা এনেকে থাকোতে বহুত সময় এনেই পাৰ কৰি দিওঁ, অথচ আমাৰ মনত কি চলি থাকে আমি বুজি নাপাওঁ, কোনেও কাকো বুজি নাপাওঁ, তেতিয়া কেতিয়াবা এনেকুৱা হয় শাৰী শাৰী জিকি যোৱা দিনবোৰে চোন পোহৰ বিলায়। আমি কেতিয়াবা এনেকে ভাবো জীৱনটোত আমি হাৰি গলো, হাৰি যাওঁতেও আমি কৰবাত জিকি যাওঁ, আৰু পিছত এনেকুৱা হয় সেই যে জিকি গলো আমি অকনমান জেগাত, সেই জিকি যোৱা কণে আমাক পোহৰ বিলায়, সেইখিনিক লৈ কিন্তু আমি পিছত গৌৰৱ অনুভৱ কৰো। সেইটো ভাল লাগিছে। আৰু শূন্য মনৰ শূন্য পথাৰত মনটো নিদিবা বিলাই, আমি মনটোক আচলতে এনেই ৰাখিব নালাগে। আপোনাৰ কবিতাটো তেনেধৰণে লিখিছে, ভাল লাগিছে। আপুনি লিখিছে যে কষ্টৰে অলপ চেষ্টা কৰিলে সকলো বিচাৰি পাবা। অৰ্থাৎ আমি লাইফটোত কিবা পাবলৈ হলে কিবা এটা কষ্ট কৰিব লাগিব, আৰু যেতিয়া আমি কষ্ট কৰিম কষ্টৰ ফলটো আমি এনেও এটা সুফল পাম। তাত এটা অতি প্ৰয়োজনীয় শাৰী লিখিছে, তাত যেতিয়া আমি কষ্ট কৰো, কষ্ট কৰি আমি সুফল পাম ঠিকেই, কিন্তু সেই ফলটো অৰ্থাৎ আমি সুখ বুলি বেছি যেতিয়া বিচাৰি যাম, তেতিয়া কিন্তু আমাক সুখেও ঠাট্টা কৰিব। যেনেকে যে মানুহক বেছি সুখ হলে সুখে মূৰত ধৰা বুলি কয়, বা সুখেও আমাক ঠাট্টা কৰিব। আমাৰ আত্মাভিমানটো ইমান বেছি হৈ যাব যে সি আমাক এটা সময়ত তললে নমাব পাৰে। সেইকাৰণে আমি সাৱধান হব লাগে। এই লাইনটো আপোনাৰ কবিতাটো অতি সুন্দৰকে প্ৰকাশ কৰিছে। নিজৰ জীৱন নিজে গঢ়িব জানিলে আন একো কৰিব নোৱাৰে। অৰ্থাৎ আমি গঢ় দিবলৈ হলে নিজে নিজক গঢ় দিব লাগিব। ইমান এটা সুন্দৰ কবিতা লিখিছে। আৰু আপুনি লিখিছে আনক ধুনীয়া দেখিলেহে নিজকো ধুনীয়া দেখিব লাগিব। অৰ্থাৎ আমি প্ৰথমতে আনক ভাল পাব লাগিব। আনক আমি যে কেতিয়াবা লোকৰ বদনাম গাই লোকক পৰচৰ্চা কৰি আমি তেনেকুৱা কৰিলে নহব। আচলতে আমি আনক আপোন কৰি ল'ব লাগিব, আনক ভাল দেখিব লাগিব, তেতিয়াহে আমি সমাজখনৰ লগত ভাল হৈ থাকিব পাৰিম, আৰু আমি নিজকো তেতিয়া ভাল কৰি আগুৱাই লৈ যাব পাৰিম। এটা যোগাত্মক দিশৰ কবিতা, যদিও প্ৰথমতে অকনমান মনটোত অকনমান কনফিউজন আছিলে, অকনমান খেলি মেলি আছিলে, কিন্তু পাছত কবিতাটোৱে এটা যোগাত্মক দিশলৈ লৈ গৈছে, এটা সুন্দৰ বাৰ্তা কঢ়িয়াই আনিছে। ধন্যবাদ বাইদেউ। ঠিকে আছে নে কবিতাটোৰ ব্যাখ্যাটো? বাইদেউ মিউট হৈ আছে আপোনাৰ। মানে মই বহুত ধন্যবাদ দিলো, মোৰ কবিতাৰ ভাৱটো একদম মিলি গৈছে। ধন্যবাদ। ধন্যবাদ বাইদেউ। এতিয়া মই কবিতা পাঠলৈ নিমন্ত্ৰণ কৰিলো শ্ৰীমতী ময়ূৰী শৰ্মা গোস্বামী, আৰু তেখেতে কবিতা পাঠ কৰাৰ আগতে চমু পৰিচয়টো দাঙি ধৰিছো। মই আজি চমু পৰিচয়টো পাইহে গম পাইছো যে ইমান জনা এজনী একদম এক্সপাৰ্ট ছোৱালী আমাৰ মাজত আজীৱন সদস্য হৈ আছে। গুৱাহাটীত শিক্ষা সম্পূৰ্ণ কৰা শ্ৰীমতী ময়ূৰী শৰ্মা গোস্বামী বৰ্তমান যোৰহাটৰ বাসিন্দা। নতুন দৈনিক, অসম সংবাদ আৰু সূচনা কাকতত সাংবাদিকতা কৰিছিল। তেখেতে গুৰুকুল গ্ৰামাৰ স্কুলতো শিক্ষকতা কৰিছিল। তেতিয়া দূৰদৰ্শনত নিয়োগ দৰ্পণ কৰিছিল যদিও তেখেতৰ প্ৰিয় কাম আছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুৱবনীত ঘোষিকাৰ কামটো। সদৌ অসম কবি সন্মিলন, অসম সাহিত্য সভা আৰু অসম সাহিত্য সভা মুম্বাই স্বৰ্ণ শাখাৰ আজীৱন সদস্য। তেখেতৰ প্ৰকাশিত গ্ৰন্থ হ'ল দেউতা আছিল তেওঁ। অসমৰ প্ৰখ্যাত বহুতো আলোচনী আৰু খবৰ কাকতত লিখাসমূহ প্ৰকাশিত হৈ আহিছে। এতিয়া মই শ্ৰীমতী শৰ্মা গোস্বামীক কবিতা পাঠ কৰিবলৈ অনুৰোধ কৰিলো। নমস্কাৰ। সদৌ অসম সাহিত্য সভাৰ মুম্বাই স্বৰ্ণ শাখাৰ সমূহ বিষয়ববীয়ালৈ মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু লগতে মৰুজনী বাইদেউ, আপুনি যদি আপোনাৰ কেমেৰা অন হৈ আছে নে? অহা নাই ফটো। কেমেৰা আমি মানে বন্ধ হৈ মই দিছোঁ বাৰু। আপোনাক বন্ধ কৰি দেখিছো। ৰাখিছে। ঠিকে আছে ঠিক আছে হ'ব। নেদেখিলে ভাল নালাগে তাৰমানে।
সদৌ-অসম সাহিত্য সভাৰ মুম্বাই স্বৰ্ণ শাখাৰ সমূহ বিষয়ববীয়ালৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে আজিৰ এই অনুষ্ঠানত উপস্থিত থকা ভাৰতৰ বিভিন্ন প্ৰান্তৰ কাব্যপ্ৰেমীলৈ মই ওলগ জনাইছোঁ। আজিৰ মুম্বাই স্বৰ্ণ শাখাৰ আভ্যন্তৰীণ কবি সন্মিলনত মই এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটোৰ শিৰোনাম সৰাপাতৰ ইতিহাস। সৰি পৰা পাততো মায়া আছে, সৰি পৰা পাতেইতো স্মৃতি সাঁচে, শিপাৰ লগত গথা আছে, সৰি ৰোৱা পাতৰ বুকুত সৃষ্টিৰ আশা আছে। নতুন এখিলা পাত আহিবৰ বাবেই শুকান পাতে ঠাই এৰে, গছজোপাক সেউজীয়া কৰিবৰ বাবেই সৰাপাতে বুকুত হেজাৰ বেজাৰ সামৰে। পাত সৰি গছ লঠঙা হোৱা মানেইতো সৃষ্টিৰ অংগীকাৰ। কুঁহি পাতে চৰাইৰ মাতে বহাগ অহাৰ মানেইতো সৰাপাতৰ অহংকাৰ। শুকান পাত সৰি থাকিব, সৰাপাতে ইতিহাস ৰচি থাকিব, শিপা খামুচি নতুন ৰঙে নতুন ৰসে জীৱন ঘূৰি থাকিব। কাইলৈ সূৰ্য উদয়ৰ বাবেই আজিৰ সূৰুজ ডুবিব লাগিব, তাৰ বাবেই মানৱ শৃংখলত অহা আৰু যোৱাৰ ঢৌ বৈ থাকিব। ধন্যবাদ। ধন্যবাদ ময়ূৰী শৰ্মা গোস্বামী। ভাল লাগিলে কবিতাটো বাইদেৱে কালি দিছিলে মোক, মই পঢ়িছো। দুটামান লাইন অতি সুন্দৰ, আৰু প্ৰথমতে সৰাপাতৰ ইতিহাস লিখিছিলে। প্ৰথমতে আচলতে সৰাপাত যেনে লাগিছিলে, লাষ্টত বুজিলো আচলতে কবিতাটোৱে এটা চিত্ৰ আমাৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছে। প্ৰথমতে লিখিছিলে সৰাপাততো সৰি পৰা পাততো মায়া আছে, পাত এখিলা সৰি পৰিলে মায়া আছে, আৰু সৰি পৰা পাতেইতো স্মৃতি সাঁচে, শিপাৰ লগত গথা আছে সৃষ্টিৰ ৰোৱা পাতৰ বুকুত সৃষ্টিৰ আশা আছে। আপুনি ছেকেণ্ড লাইনটোত লিখিছিলে নতুন এখিলা পাত আহিবৰ বাবেই শুকান পাতে ঠাই এৰে। অতি সুন্দৰ এটা লাইন, আৰু আমিও হয়তো এদিন শুকান পাত হ'ম বিভিন্ন জেগাৰ পৰা। আজি মই যিখন মঞ্চত জড়িত হৈ আছো তাত মই শুকান পাত হ'ম, আৰু এখন নতুন পাত আহিব, আৰু তেতিয়া মই আঁতৰি যাব লাগিব। মোৰ তেনেকুৱাই ভাৱ হ'ল আপোনাৰ কবিতাটো পঢ়ি। আচলতে এটা সময়ত আমি সকলোৱে শুকান পাত হ'মগৈ, আৰু আমি শুকান পাত এইটো কাৰণে হ'ম যে গছজোপাক সেউজীয়া কৰিবৰ বাবে আমি যাৰ লগত জড়িত হৈ আছো, অনুষ্ঠান প্ৰতিষ্ঠানে বা মই য'ত কাম কৰি আছো, সেইখিনি আৰু সুন্দৰ হবলে আৰু সৰ্বাংগীন হবলে আচলতে আমি লাহেকে আঁতৰি দিলে সেউজীয়া কৰিবৰ কাৰণে আকৌ নতুন প্ৰজন্ম আহিব, নতুন সেউজীয়া পাত লৈ, আৰু তেওঁলোকে তেওঁলোকৰ যিখিনি জ্ঞান, তেওঁলোকৰ যিখিনি দক্ষতা, সেইখিনিৰে সেই গছজোপাক, সেই অনুষ্ঠানটোক, সেইখিনি সুন্দৰকৈ সজাই তুলিব। আৰু তেতিয়া কি হব, সৰাপাতে বুকুত হেজাৰ বেজাৰ সামৰে, আৰু আমি হ'ম সৰাপাত, বুকুত বেজাৰ সামৰি লাহেকে আমি আঁতৰি দিম। এনেকুৱাই লাগিলে। তাৰপিছত লিখিছে পাত সৰি গছ লঠঙা হোৱা মানে সৃষ্টিৰ অংগীকাৰ। হয়, আমি জেগাডোখৰ আঁতৰি দিব লাগিব। পাত সৰি যেতিয়া আমি আঁতৰি দিম, নতুন এটা সৃষ্টিৰ অংগীকাৰ হব, তেতিয়াহে হব। আৰু নতুনক আদৰিবৰ বাবে পাত সৰাটো অত্যন্ত আৱশ্যকীয়, কাৰণ পুৰণা পাত এখিলা থাকিলে নতুন সৃষ্টি হব নোৱাৰিব। আৰু চৰাই মাতে বহাগ অনাৰ মানেইটো সৰাপাতৰ অহংকাৰ, আৰু সৰাপাত খিলাৰ অহংকাৰ তেতিয়া হব যেতিয়া চৰাই মাতত বহাগ আহিব, অৰ্থাৎ নতুন নতুন সৃষ্টিৰ হব। আপুনি এটা সুন্দৰ কবিতা লিখিছে। লাষ্টত আপুনি লিখিছে কাইলৈ সূৰুজ উদয় বাবেইতো আজিৰ সূৰুজ ডুবিব লাগিব। গোটেই কবিতাটোৰ অৰ্থটো প্ৰথমখিনি পঢ়ি আহিলে এইখিনিতে ভালকে বুজা যায় যে পাতখিলা সৰিব, নতুন পাত এখিলা ওলাবৰ কাৰণে, সেইখিনি গছৰ পাত বুলি যদি আমি ভাবি থাকো, চিত্ৰকল্পটো যদি আমি মনলৈ নানো, তেতিয়া আমি বুজি নাপাম। কিন্তু এইডোখৰত বুজি পালো যে কাইলৈ সূৰুজ উদয় হবৰ বাবেইতো আজিৰ সূৰুজ ডুবিব লাগিব। সূৰুজটোতো সৰাপাত নহয়, গতিকে সি এটা চিৰ শাশ্বত বস্তু। তাৰ মানে আকৌ নতুনকে উদয় হবৰ কাৰণে পুৰণা সূৰুজটো হয়তো পশ্চিমত মাৰ যাব, আৰু তাৰ বাবেই মানৱ শৃংখলত অহাৰ যোৱাৰ ঢৌ বৈ থাকিব। লাষ্টত আপুনি সুন্দৰকৈ কলে যে আমাৰ যিটো মানৱ শৃংখল, আমি কেনেদৰে এটা চাকনৈয়াত আছো। মানৱ শৃংখল মানে আমাৰ জীৱনৰ যিটো শৃংখল, লাষ্টত আপুনি সেই শৃংখলটোৰ কথা লিখিলে সম্ভৱ, যে মানৱ শৃংখলত অহা যোৱাৰ ঢৌ
বৈ থাকিব। ভাল লাগিলে আপুনি ইয়াত 3টা উপমা দি লিখিছে, পাতখিলাৰ কথা লিখিলে, সূৰুযৰ কথা লিখিলে আৰু মানুহৰ কথা লিখিলে, কিন্তু আভ্যন্তৰীণ অৰ্থ একেটাই। আপুনি সুন্দৰকৈ লিখিলে, আপোনাক বহুত বহুত ধন্যবাদ জনাইছো। হয়তো মই যিটো বুজিছো এইখিনি হ'ব পাৰে, আৰু আপুনি যদি তাত কিবা আৰু এড কৰিবলৈ বিচাৰে বা যোগ দিবলৈ বিচাৰে মোৰ লগতে, আমাৰ যিখিনি পাঠক আছে আৰু শুনোতা আছে সকলোৱে, তেতিয়া তেখেতলোকেও কবিতাটো ভালকে বুজিবলৈ সমৰ্থ হ'ব। বহুত বহুত ধন্যবাদ। আপুনি অতি সুন্দৰকৈ বুজাই দিছে। আচলতে সেইটোৱে কথা, পাত সৰিলেই নতুন পাত আহিব, যেনেকৈ সূৰ্য উদয়ৰ কাৰণে আমি মানুহ মানে এতিয়া পৰিস্থিতিটোত দেখিছোঁ আমি কিমান মানুহ আঁতৰি গৈছে, কিন্তু এইটো এটা মানে চৰিত্ৰ, এটা নিয়ম, মানুহ আঁতৰি যাবই, আমি তেনেকেই থাকিব লাগিব, নতুন চাম আহিব, এই ধৰণেই পৃথিৱী ঘূৰি থাকিব। আৰু পাতখিলা সৰিলে নতুন পাত আহিব। বহুত বহুত ধন্যবাদ, আপুনি অতি সুন্দৰকৈ মোৰ কবিতাটো ব্যাখ্যা কৰিছে। ধন্যবাদ জনালো। দুয়োজনলৈকে বহুত ধন্যবাদ। এটা কবিতাৰ ভিতৰত কিমান কথা সোমাই থাকে, কবিতাটো পাঠ কৰিব নাজানিলে বা বুজি নললে ধৰিব নোৱাৰি ন, শাব্দিক অৰ্থটো এটা বেলেগ হয়। বৰ ধুনীয়াকে বুজাই দিছে, খুব ভাল লাগিল। দুইজনকে ধন্যবাদ। এতিয়া মই আমাৰ শ্ৰীমতী জয়শ্ৰী শইকীয়া কবিতা পাঠলৈ নিমন্ত্ৰণ জনালো, আৰু তেওঁ কবিতা পাঠ কৰাৰ আগতে চমু পৰিচয়টো দাঙি ধৰিছো। শ্ৰীমতী জয়শ্ৰী শইকীয়া শিৱসাগৰৰ জীয়ৰী, বিবাহ সূত্ৰে গুৱাহাটীৰ বোৱাৰী আৰু কৰ্মসূত্ৰে বৰ্তমান যোৰহাটৰ বাসিন্দা। পেছাত ONGCৰ অভিযন্তা আৰু মুম্বাই সাহিত্য সভা চন্দ্ৰশাখাৰ আজীৱন সদস্য। তেওঁ ডেৰাডুনৰ অসমীয়া সমাজৰ সাহিত্য চৰাৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত। শ্ৰীমতী শইকীয়াৰ কবিতা প্ৰেমৰ উপৰিও প্ৰবন্ধতো ৰাপ আছে। বিভিন্ন আলোচনী আৰু বাতৰি কাকত আদি লেখাসমূহ প্ৰকাশ পাই আহিছে। এতিয়া জয়শ্ৰী শইকীয়া কবিতা পাঠলৈ আমন্ত্ৰণ কৰিলো। আছেনে নাই জয়শ্ৰী? জইনটো কৰিছিলে? আজিৰ মধুৰ সন্ধিয়াটোত উপস্থিত আপোনালোক সকলোলৈকে মোৰ অন্তৰৰ পৰা নমস্কাৰ। কবি মই নহয়, কিন্তু কবিতা খুব ভাল পাওঁ। যেনেকে গান গাব নাজানো, কিন্তু গান শুনি ভাল পাওঁ, গানৰ অৰ্থ অনুভৱ কৰি ভাল পাওঁ। ঠিক তেনেদৰে কেতিয়াবা মন গ'লে কলমটো হাতত তুলি লৈ দুলাইন লিখো, কিন্তু আজি হয়তো আপোনাৰ সন্মুখত মোৰ কবিতাটো কেনেধৰণৰ হ'ব মই নাজানো, তাকে দুখাৰী মই পাঠ কৰিছো। মোৰ কবিতাটোৰ নাম একাজলি। বসুমতীৰ আজি সেমেকা মন, নিজৰ সন্তানৰ দুখ অসহনীয়। বিশ্বৰ ব্যৱহাৰিক অভিধানত সংযোজন ঘটিল বহুতো অবাঞ্ছিত শব্দ প্ৰতিশব্দৰ। পেণ্ডেমিক, কোৱাৰেণ্টাইন, আইচলেশ্যন। সমগ্ৰ জগতে হেৰুৱালে শত সহস্ৰাধিক যুঁজাৰু বীৰ বীৰাংগনাক আৰু আপোন তথা আত্মীয়ক। কত যে কি হৈ গ'ল, আমি যেন সময়ৰ বেগৰ লগত ফেৰ মাৰিবহে খুজিছিলো। সংসাৰ হ'ল কত আনন্দৰ হেঁপাহৰ বন্যাবোৰ আৰু সুখৰ আমঠুবোৰ। আজি যেন চৌদিশে এখন দিকভ্ৰান্ত অসহায় মানৱ সমাজ। কংক্ৰিটৰ সমবেত ধৰণিত আহা আজি সবে এক পণ লওঁ, চিৰ উৰ্বৰা ধাৰাত সিঁচি যাওঁ মুঠি ভৰাই আশাৰ ৰঙীন কঠীয়া। জিলিকাবলৈ পোনাহঁতৰ সজল নয়নত মুকুতা হেৰিয়া হাঁহিৰ জোনাক। তেওঁলোকৰ আশাই যেন পুনৰ খোজ লব বসুমতীৰ কোলাৰ পৰা মহাশূন্যলৈ। শিকাম মিলিজুলি গঢ়িবলৈ সুবিশাল কেঁচা মাটিৰ সপোন। কেৱল কাকুতি কৰিছো আহা আগবাঢ়ি গঢ়িবলৈ নতুন সাহসৰ বাস্তৱ সপোন। সজাম আমি প্ৰকৃতিক বাৰে ৰহনসনা ন আশাৰে, গঢ়িম ন সমাজৰ শিল্পকৰ্ম। কেৱল আদৰৰ পোহৰৰ বাবে আমাক একাজলি পোহৰ লাগে। ধন্যবাদ বাইদেউ। ধন্যবাদ জয়শ্ৰী শইকীয়া বাইদেউ। আপোনাৰ কবিতা একাজলি মই পঢ়িছো আৰু ভাল লাগিছে। আপুনি বৰ্তমান আমাৰ যিটো পৰিস্থিতিটোৰ কথাই আচলতে একাজলিত ব্যাখ্যা কৰিবলৈ গৈছে, আৰু সেইকাৰণে কৈছে আচলতে বসুমতীৰ আজি সেমেকা মন। বসুমতী মানে গোটেই পৃথিৱীখনৰ কথা কৈছে, ধৰিত্ৰী আই ধৰিত্ৰীৰ কথা কৈছে। আৰু বসুমতীৰ সেমেকা মন মানে আমি আচলতে যিখিনি মানুহ বসুমতীত বাস কৰিছো, আচলতে আমাৰ সেমেকা মন, আমাৰ সকলোৰে। আমি প্ৰতীকী অৰ্থত আচলতে বসুমতী বা প্ৰকৃতিৰ আমি হৈছো মানৱ জাতি। আৰু বসুমতীৰ সন্তান
নিজৰ সন্তানৰ দুখ অসহনীয়। পৃথিৱীৰ সন্তান হিচাপে আমাৰ আজি সমাজত যিখিনি ঘটনা ঘটিছে পেণ্ডেমিক হোৱাৰ পৰা, কৰোণা ভাইৰাছ আহিলে আমাৰ মাজৰ পৰা আমি নভবাকৈয়ে বহুতজনক লৈ গ'ল, আমি বুজিবই নোৱাৰিলো। প্ৰথমতে ভাবিলো চীনত এটা অসুখ ওলাইছে আৰু চীনে কি কৰে কি নকৰে এনেকে অসুখটো আহিছে। যোৱাবাৰ তেনেকুৱা হোৱা নাছিলে আৰু এইবাৰ আমাক ইমান কষ্ট দিলে মনত যে আমি দুখবিলাক সহ্য কৰিব নোৱাৰা হলো। চকুৰ প্ৰচাৰতে হঠাতে আমাৰ মাজৰ পৰা বহুত মানুহ আঁতৰি গ'ল আৰু সেইকাৰণে কোৱা হৈছে যে বসুমতীৰ মন সেমেকা, নিজৰ সন্তানৰ দুখ অসহনীয়। আমি যিখিনি দুখ পাইছো তাৰ কাৰণে পৃথিৱীয়েও কষ্ট পাইছে। আৰু সেয়েহে লিখিছে বিশ্বৰ ব্যৱহাৰিক অভিধানত নতুন নতুন শব্দ, এইবিলাক শব্দ আমাৰ নাছিলে, আমি ব্যৱহাৰ কৰা নাছিলো। পেণ্ডেমিক শব্দটো আমিও আগতে পোৱা নাছিলো। যেতিয়া পেণ্ডেমিক নতুনকে আহিছে আমি চাইছো পেণ্ডেমিক, তাৰপিছত কোৱাৰেণ্টাইন, আইচলেশ্যন, কেতিয়াও আমি এইবিলাক যিবিলাক আমাৰ ঘৰুৱা ভাষাত আমি কেতিয়াও ব্যৱহাৰ কৰা নাছিলো। এইকাৰণে ইয়াত লিখিছে সমগ্ৰ জগতে হেৰুৱালে শত সহস্ৰাধিক যুঁজাৰু বীৰ বীৰাংগনা আৰু আপোন তথা আত্মীয়ক। এই কৰোণা ভাইৰাছটো যেতিয়া আহিছিলে ই কিন্তু কোনো মানুহ বাছ বিচাৰ কৰা নাছিলে, সৰু ডাঙৰ কোনো ধৰণৰ মানুহ বিচৰা নাছিলে, বাছ বিচাৰ কৰা নাছিলে, যাকে তাকে লৈ গৈছিলে আৰু বিভিন্ন ধৰণৰ মানুহ হেৰুৱাইছিলে। আৰু কবিতাটোত কবিয়ে লিখিছে সেইখিনি কথা কৈ তেওঁ মনত যিটো চাপ পৰিছে, চাপটোৰ কাৰণে লিখিছে যে ক'ত যে কি হ'ল আমি যেন সময়ৰ বেগৰ লগত ফেৰ মাৰিবহে খুজিছিলো। অৰ্থাৎ আমাৰ যিটো প্ৰগতিটো ইমান বেছি বাঢ়ি গৈছিলে, আমি এনেকুৱা হৈ গৈছিলো যে এনেকুৱা আমি ভাবো যে আমি চব কন্ট্ৰল কৰিব পাৰিম, সকলোবিলাক আমাৰ হাতত আছে। আমি ভাবিছিলো আমাৰ যিটো চিকিৎসা বিজ্ঞান বহুত আগবাঢ়ি গৈছে, আমাৰ প্ৰত্যেকটো বস্তু আমি বহুত আগবাঢ়ি গৈছে বুলি ভাবিছিলো, কিন্তু আমাৰ যিটো পেণ্ডেমিক আহিলে, যিটো কৰোণা ভাইৰাছ আহিলে আমি হাৰি গলো। আৰু সেইকাৰণে কৈছে ক'ত যে কি হ'ল আমি যেন সময়ৰ বেগৰ লগত ফেৰ মাৰিবহে খুজিছিলো, কিন্তু আমি নোৱাৰিলো, আমি হাৰি গলো। সেয়েহে লিখিছে সংসাৰ হল কত আনন্দৰ হেঁপাহৰ বন্যাবোৰ আৰু সুখৰ আমঠুবোৰ। গোটেই যিখিনি আমাৰ সুখ আছিলে, সমৃদ্ধি আছিলে, আমাৰ এনেকুৱা হৈছিলে এটা সময়ত আমি মন গলে আজি ইয়াৰ পৰা দিল্লী গুচি গৈছিলো, মুম্বাই গুচি গৈছিলো, কিন্তু হঠাতে পেণ্ডেমিক আহিলে, লকডাউন দি দিলে, যৰে মানুহ ততে থাকি গ'ল। তাৰ পিছতে কি হ'ল আমাৰ গাঁও চহা সমাজত কি হৈ গ'ল, কোনো মানুহ ওলাব নোৱাৰা গ'ল। যিখিনি মানুহ দিন হাজিৰা কৰিছিলে সেইখিনি মানুহৰ যিখিনি আনন্দ আছিলে আনন্দখিনি সংহাৰ হৈ গ'ল আৰু তেওঁলোকে এসাঁজ ভাতৰ কাৰণেও টনাটনি লাগিবলৈ আৰম্ভ কৰিলে। আৰু চৌদিশে এখন দিগ্ভ্ৰান্ত সমাজৰ সৃষ্টি হ'ল, দিগ্ভ্ৰান্ত হ'ল। মানুহখিনি যেতিয়া মানুহৰ ইনকাম নোহোৱা হৈ গ'ল, এখন আমি যিখন সমাজত বাস কৰি আছো তাতকে যদি আমি আন এখন সমাজলৈ চাওঁ, যিখন সমাজত মানুহসকলে দৈনিক হাজিৰা কৰি খায়, হাজিৰা কাম নাইকিয়া হৈ গ'ল, বেপাৰ বাণিজ্য নাইকিয়া হৈ গ'ল, মানুহখিনিয়ে কি কৰিব? তাতে হৈ গ'ল কি হ'ল, মানুহবিলাক দিগ্ভ্ৰান্ত হৈ গ'ল আৰু অসহায় মানৱ সমাজ অসহায় হৈ লাহে লাহে কিছুমান দুষ্কাৰ্য কৰিবলৈও মানুহে আগবাঢ়িলে। আমাৰ যিখন আগৰ সমাজ আছিলে, শান্ত সৌম্য এখন সমাজ আছিলে, সমাজখনৰ প্ৰকৃতিয়ে সলনি হৈ গৈছিলে। আৰু সেয়েহে কবিয়ে লিখিছে, যেতিয়া কবি এইখিনিতে লিখিছে তেখেত যিখিনি হ'ল তাৰ পৰা তেওঁ অকমান পৰৱৰ্তী পৰ্যায়লৈ জঁপিয়াইছে যে তেওঁ যেতিয়া ইমান কষ্ট পোৱাৰ কথা লাগিছে, লগে লগে কবিয়ে কৈছে যে আহা আমি সবে লওঁ এক পণ, আমি পণ লওঁ। কিহৰ পণ ল'ব? চিৰ উৰ্বৰা ধৰাত সিঁচো মুঠি ভৰাই আশাৰ ৰঙীন কঠীয়া। আমি ৰঙীন কঠীয়া সিঁচো, আমি সকলো পজিটিভ হওঁ, আমি সকলো যোগাত্মক দিশেৰে আগবাঢ়ো আৰু সকলোৱে হাতত হাত ধৰি আমি ইজনে সিজনক আগুৱাই নিব লাগিব। সেইকাৰণে লিখিছে বসুমতী কোলাৰ পৰা মহাশূন্যলৈ শিকাম মিলিজুলি গঢ়িবলৈ। কবি এইটো কাৰণে লিখিছে যে বসুমতী তাৰমানে প্ৰথম একো নোহোৱাৰ পৰা আকাশ চুবলৈকে আমি ইজনে সিজনক হাতত হাত ধৰি আগবঢ়াই নিব লাগিব আৰু মিলিজুলি থাকিব লাগিব। সেইখিনি কথা লিখিছে। সকলোকে তেখেতে কাকুতি কৰিছে এখন নতুন সমাজ গঢ়িবৰ বাবে। আৰু তেখেতে কৈছে গঢ়িম সমাজৰ শিল্পকৰ্ম কেৱল আদৰৰ পোহৰৰ বাবে। আমাক একাজলি পোহৰ লাগে আৰু একাজলি পোহৰ লাগে বাবে কবিয়ে কৈছে যে মই কবিতা নিলিখো, কবিতা লিখিছে। কবি আমাক আহ্বান কৰিছে, আহক আমাক একাজলি পোহৰ দিয়ক। আৰু আমি একাজলি পোহৰ বিচাৰি আজি আচলতে এই মঞ্চখনত আমি সকলো লগ হৈছো। নহলে আমি আজি মুম্বাইৰ হিৰণ বাইদেউক হওক, আপোনাকে হওক, বিভিন্ন কবিসকলক আমি কেতিয়াও লগ নাপালোহেঁতেন। আমি আজি লগ পাইছো, আমি ইজনে সিজনে এজন যোগাত্মক দৃষ্টিৰে আগবাঢ়িছো। আজি আপোনালোকৰ
এইকেইজন মেম্বাৰ আছে লাহে লাহে আমি আপোনালোকৰ সদস্য হ'ম তেনেকে আমাৰ মাজত যিটো ঐক্য সম্প্ৰীতি আগবাঢ়ি যাব সেইখিনি তেনেকে আমি একাজলি পোহৰ পাম এইটো এটা আবেদনধৰ্মী কবিতা কবিয়ে প্ৰথমত যিখিনি আমাৰ দুখ যিখিনি অসুবিধা হ'ল সেইখিনি হোৱাৰ পাছত তেখেতে আমাক সকলোকে এটা অনুৰোধ কৰিছে আবেদন কৰিছে আহক আমি অকমান পোহৰ বিলাও এখন সমাজ গঢ়ো যিখন গঢ়িবলৈ আমি ইতিমধ্যে আগবাঢ়িছো মুম্বাইৰ পৰা হিৰণ বাইদেউ কৰিছে গুৱাহাটীৰ পৰা অসমৰ পৰা আমি চেষ্টা কৰিছো আহক আমি সকলোৱে আগবাঢ়ি যাওঁ একাজলি পোহৰ লওঁ যিখিনি আমাৰ অসুবিধা আছিলে যিখিনি আমি মনত অশান্তি পাইছো যিখিনি আমাক বিয়োগাত্মক চিন্তা আছিলে সকলোখিনি আঁতৰাই আমি লাহেকে আগবাঢ়ি যাবলৈ লগ হওঁ আহক কবিতাটো পঢ়ি মই সেইটোৱে বুজি পালো কিন্তু শিৰোনামটো যদি আপুনি অকল একাজলিৰ সলনি অকণমান বেলেগ কৰি দিয়ে তেতিয়া মোৰ বোধে আৰু অকণমান ভাল হ'ব নেকি আপুনি চাবচোন সেইটো বস্তু নিশ্চয় নিশ্চয় দুবাৰমান পঢ়ি চালে তেতিয়া একাজলি মানে আমি এনেকে বিচৰাতকে একাজলি আমি কি বিচাৰিছো সেই বস্তুটো আপুনি অকণমান শিৰোনামটো যদি বদলাই আৰু সুন্দৰ হ'ব কবিতাটো বাইদেউ ধন্যবাদ জনালো আপোনাকো বহুত বহুত ধন্যবাদ ইমান সুন্দৰ বিশ্লেষণ কৰিলে মই বহুত ধন্য হলো সঁচাকে আজি বিশ্লেষণ বহুত ভাল হৈছে বহুত ভাল লাগিছে দুয়োকে ধন্যবাদ জনাইছো এতিয়া আমাৰ শেষৰ গৰাকী কবি নিমন্ত্ৰণ জনাব বিচাৰিছো তেওঁ হ'ল শ্ৰীমতী ৰিমজিম মহন্ত তেওঁ কবিতা পাঠ কৰাৰ আগতে চমু পৰিচয়টো দি দিছো শ্ৰীমতী ৰিমজিম মহন্ত শিৱসাগৰৰ জীয়ৰী নামনিৰ বোৱাৰী আৰু বৰ্তমান মুম্বাইৰ বাসিন্দা তেওঁ মুম্বাইত 20 বছৰতকৈ বেছি সময় হৈছে থকা মুম্বাইতে কৰ্মৰত মুম্বাইত থকা অসম এছ'চিয়েশ্যন আৰু মুম্বাই সাহিত্য স্বৰ্ণ শাখাৰ আজীৱন সদস্য শ্ৰীমতী মহন্তই মুম্বাইৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ লগতো জড়িত হৈ আছে তেওঁ লিখাসমূহ এটা সময়ত প্ৰান্তিক নন্দিনী আদিত প্ৰকাশ পাইছিলে বৰ্তমান হয়তো কৰ্মৰ ব্যস্ততাৰ কাৰণে লিখা নাই লাহে লাহে আমাৰ লগত জড়িত হৈ এনেকে লিখি নন্দিনী প্ৰান্তিকত উঠক আমি সেইটো শুভেচ্ছা জনাইছো আৰু এতিয়া ৰিমজিম মহন্তক কবিতা পাঠ কৰিবলৈ অনুৰোধ কৰিলো নমস্কাৰ সকলোলৈকে আজি মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ উপস্থিত সকলোলৈকে মই সাদৰ নমস্কাৰ জনাইছো কবিটো মই কেতিয়াবা মন গলে কলমটো তুলি লওঁ বহুত মনৰ কথাবোৰ কলমৰ দি নিগৰাই দিবলৈ চেষ্টা কৰো আজি তাকে মই যেতিয়া হস্পিটেলত আছিলো তেতিয়া মোৰ সন্মুখৰ খিৰিকীৰে মানে মই এটা মৰা হুটি মই দেখিবলৈ পাইছিলো তাৰ ওপৰতেই কবিতাটো এনেই লিখিছো আৰু কবিতাটোৰ নাম দিছো মই নৈখন হৈছে শান্ত সমাহিত ৰূপেৰে আজি নৈখন হৈছে ফুলা মেঘৰ আচ্ছাদনত নিৰ্মল সমীৰণৰ মাতৃসুলভ পৰশত নৈখনে আজি জিৰাইছে পাৰৰ গছলতিকাৰ পক্ষীৰ গুঞ্জনে নৈখনক নিচুকনি গীত শুনাইছে আৰু অতীতৰ সুমধুৰ দিনবোৰলৈ যেন বগুৱা বাই গৈ আছে ৰাংঢালী নৈখনে আপোন মনে অবাধে নাচি বাগি পৰ্বতৰ দেশত গাত গা লগাই শব্দৰ খলকনি তুলি উত্তাল হৈ নামি আহিছিল পাহাৰ ভৈয়ামৰ বুকুলৈ ভৰ যৌৱনা হৈ জোনাকত ৰূপালী সাজেৰে সন্ধিয়া নীলিম আকাশত তৰা লিখিছিল নাৱৰীয়া কাইৰ ভটিয়ালিৰ সুমধুৰ গীতত জোনবাইজনীক বুকুত লৈ সপোন ৰচিছিল চাকৈ চকুৱাশালৰ প্ৰেমৰ চিৰন্তন সাক্ষী নৈখনো উদ্বাউল হৈ পৰিছিল প্ৰেমালিপ্ত হবলৈ গভীৰ ৰাতি গোপন অভিসাৰত প্ৰেমৰ উম লৈ অৰুণাভৰ সোণালী কিৰণত সদ্যস্ফুটা হৈ বৈ আছিল নিৰৱধি কিন্তু হাই নদীখন যেন আজি ৰুগীয়া হল পংগু হৈ ৰং সলালে নৈখনে মৃতদেহ হৈ উপঙিল মাছবোৰ তৰাং নৈখনে কথা কবলৈ পাহৰিলে নীৰৱে সহিছে মাথো অত্যাচাৰ অবিবেচক এই নৰমনিচন ক্ষোভত চিঞৰি চিঞৰি যেন কৈছে মোক বাচিবলৈ দে জীৱনী শক্তি মই মোক মাৰি থাকিবি কেনেকৈ বাচি আছে জানো কাৰোবাৰ সময় এই আস্ফালন শুনাৰ আছে জানো সময় এবাৰ উভতি চোৱাৰ চিঞৰি চিঞৰি ভাগৰি পৰা নৈখন আজি নিথৰ নিস্তেজ এডাল মৃত সাপ ধন্যবাদ বাইদেউ আপোনাৰ কবিতাৰ শিৰোনাম আছিল নৈখন হৈছে
কবিতাটো মই কেইবাবাৰো পঢ়িলো। পঢ়ি মানে প্ৰথমতে পঢ়ি আছিলো, ভাল লাগিছে, এনেকে ভাবিছিলো নৈখন এডোখৰত লিখিছিলে যে নৈখন তৰাং হৈ গৈছে। যেতিয়া আমি এখন নদীৰ জীৱন, নদীৰ প্ৰত্যেকটো বস্তুৰে এটা জীৱন থাকে, নদীৰ যেতিয়া আমি জীৱনটো চাওঁ, লাইফ চাৰ্কেল, তাতে কি হয়, আপুনি ইয়াতে ধুনীয়াকে বৰ্ণনা কৰিছে যে নদীখন পৰ্বত বা পাহাৰৰ পৰা ওলাই আহে, তেতিয়া এজনী চঞ্চলা গাভৰুৰ দৰে পাহাৰ বা পৰ্বতৰ পৰা একদম জঁপিয়াই জঁপিয়াই ৰাংঢালী গাভৰু হৈ নামি আহে। আৰু নদীখন যেতিয়া সমভূমি অঞ্চল পায়, নদীখন গাভৰু হয়। আৰু যেতিয়া নদীখন সাগৰৰ ওচৰ পায়গে, তেতিয়া তাক বৃদ্ধ অৱস্থা বুলি কোৱা হয়। আৰু ইয়াতে আপুনি কৈছে শান্ত সমাহিত ৰূপেৰে আজি নৈখন শুইছে। নৈ এখন কেতিয়া শুৱে? আমি যেতিয়া নৈ এখনৰ তাৰ মূল হেৰিটো চাওঁ, নদী দুটা ভাগত ভাগ কৰা হয়, পেৰেনিয়েল ৰিভাৰ আৰু নন পেৰেনিয়েল। মানে এখন চিৰপ্ৰবাহিত নদী, আনখন তৰাং নদী। আৰু চিৰপ্ৰবাহিত নদীখন সাধাৰণতে য'ত বৰফ থাকে, বৰফৰ হেৰিৰ পৰা ওলাই, সেইখন গোটেই বছৰ 12 মাহে পানী থাকে। আৰু যিখন কোনোবা শুকান পাহাৰৰ নিজৰাৰ পৰা ওলাই, সেইখন শুকাই যায়। কিন্তু আপুনি ইয়াত যিখন নৈৰ কথা কল্পনা কৰিছে, সেইখন কিন্তু খৰাং তৰাং নদী নহয়, এখন এটা বৰফৰ পৰা ওলোৱা চিৰপ্ৰবাহিত নদী। আৰু সেইকাৰণে কৈছে যে যদি নৈখনে শুইছে শুক্লা মেঘৰ আচ্ছাদনত, কিন্তু নৈখনক গছ লতিকাৰ পক্ষীৰ গুঞ্জনে নিচুকনি গীত শুনাইছে, কাৰণ নদীখনৰ বুকুত বিষাদ আছে। এতিয়া এই বিষাদটো কিহৰ? আমি চাওঁচোন কি কয় কবিতাটোৱে, নদীখনে কি বিষাদত শুব লগা হ'ল। ইয়াৰ পিছত আপুনি ব্যাখ্যা কৰিছে, অবাধে নাচি বাগি পৰ্বতৰ দেখাত গা লগাই শব্দৰ খলকনি তুলি উত্তাল হৈ নামি আহিছিল পাহাৰ ভৈয়ামৰ বুকুলৈ এজনী ৰাংঢালী গাভৰুৰ দৰে নদী এখনে প্ৰথম তাৰ জলপ্ৰপাতটোৰ সৃষ্টি কৰি ৰাংঢালী গাভৰুৰ দৰে বৈ আহে। আৰু আপোনাৰ সেই বস্তুটো, সেই চিত্ৰটো আপুনি এডোখৰত অংকন কৰিছে শব্দৰে। ইয়াৰ পাছত লিখিছে, সন্ধিয়া নীলিম আকাশত তৰা লিখিছিল, নাৱৰীয়া কাইৰ ভটিয়লিৰ মধুৰ গীতত জোনবাইজনীক বুকুত লৈ সপোন ৰচিছিল। সন্ধিয়া সময়ত আকাশত যেতিয়া নীলিম তৰা লিখিছিলে নৈখনে, আৰু সন্ধিয়া নাৱৰীয়া কাইৰ ভটিয়লি গীতত সপোন দেখিছিল, নৈখনৰ অলেখ সপোন আছিল যে সদায় বৈ থাকিব সাগৰৰ বুকুত বিলীন হব। ইয়াৰ পিছতে আহিছিলে, নৈখনৰ কিন্তু বহুত হেঁপাহ আছিলে প্ৰেমালিপ্ত হবলৈ, কিন্তু নাপালে। কিয় হল এনেকুৱা? ইয়াৰ পিছতে নদীখনৰ দুখখিনি আহিলে। নদীখনৰ দুখ কি? কিন্তু নদীখন যেন আজি ৰুগীয়া হল, পংগু হৈ ৰং সলালে নৈখনে। ৰং কিয় সলালে নদীখনে? নদীখনত কিন্তু বানপানী হোৱা নাই। বানপানী হলেও নদী এখনে ৰং সলায়। বাৰিষা খৰালিতো পানী স্বচ্ছ থাকে, আমি ওপৰৰ পৰা তললৈকে দেখো, বাৰিষা ৰং সলায়। কিন্তু তাত নদীখনত বাৰিষা হোৱা নাছিল। বাৰিষা হোৱা মানে পূৰ্ণতা, নদী এখনৰ পূৰ্ণতা তেতিয়াহে হ'ব যেতিয়া বাৰিষা থাকিব। খৰাং নদী এখনে পূৰ্ণতা নাপায়, কাৰণ তাত নদী এখনত থাকিবলগীয়া যিখিনি পানীত থকা জীৱ সেইখিনি নাথাকে, গতিকে নদী এখন সম্পূৰ্ণ কেতিয়াও নহয়। পংগু হৈ ৰং সলালে নৈখনে, মৃতদেহ হৈ উপঙিল মাছবোৰ। কিয়? ইয়াত দুটা কথা হ'ব পাৰে, হয় নদীখনত কোনোবাই বিষ দিয়ে কেতিয়াবা মাছ ধৰিবলৈ, তেতিয়াও মাছ ধৰিব পাৰে। আৰু এটা কথা, তৰাং নৈখনে কথা কবলৈ পাহৰিলে। ইয়াৰ পিছৰ লাইনটোত আপুনি লিখিছে তৰাং হল। কিয় হল? আমি এটা কথা ভাবিব পাৰো, নদীখনৰ যিটো চ'ৰ্চ, ওপৰৰ অংশত নিশ্চয় এটা বৃহৎ ডেম বান্ধিছে। এইটো কাহিনীটো এইটোৱে কৈ আছে, মোৰ এনেকুৱা লাগে যে নদীখনৰ ওপৰত এটা ডেম বান্ধিছে, আৰু বান্ধাৰ কাৰণে কি হল, নদীখনত যেতিয়া পানীটো ৰখাই দিয়াৰ লগে লগে নৈখন তৰাং হৈ যায়। আৰু তৰাং হলে তাত যিখিনি মাছ থাকে, শিহু থাকে, সেইখিনি চটফটায়, অৰ্থাৎ মৰিবলৈ বাধ্য হয়। আৰু নীৰৱে নৈখনে কথা কবলৈ পাহৰিলে। কথা কেনেকে কব, য'ত নদীখনৰ সোঁতেই নাই? সোঁত থাকিব লাগিব, পকনীয়া থাকিব লাগিব, তেতিয়াহে কথা কব। নদীখনৰ যেতিয়া সোঁত থাকিব, নদীখনে কথা কব। যেতিয়া পকনীয়া থাকিব, নদীখনে হাঁহিব। কিন্তু ইয়াত একো নাই, নদীখন তৰাং হল। অৰ্থাৎ নদীখনৰ ওপৰ অংশত যেতিয়া এটা বৃহৎ দাম বান্ধে, পানীখিনি ডেমত অন কৰি দিয়াৰ লগে লগে নদীখন এইফালে তৰাং হৈ গল, আৰু তাত থকা মাছখিনি লাহেকে উপঙিলে, মৰিবলৈ আৰম্ভ কৰিলে। কাৰণ তাত সূৰ্যৰ তাপ পৰাৰ লগে লগে পানীখিনি উষ্ণ হৈ গল, কাৰণ নদীখনৰ তলত বেদটো, নদীৰ যিটো নদীৰ বেদ অঞ্চল, তাত বালি আৰু শিল থাকে। গৰমটো পোৱাৰ লগে লগে মাছখিনি সিমান উষ্ণতাত বাচি থাকিব নোৱাৰে, লাহেকে মৰিবলৈ ধৰিলে। আৰু সেয়েহে তৰাং নৈখনে কথা কবলৈ পাহৰিলে। নদীখনে আচলতে
ইমানে বিষাদ পালে নদীখনে কথা ক'বলৈ পাহৰি গ'ল, কাৰণ প্ৰকৃতিৰ ওপৰত মানুহৰ অত্যাচাৰ, এইটো হৈছে প্ৰকৃতিৰ ওপৰত মানুহৰ অত্যাচাৰ, সেইকাৰণে নদীখন মুখ হৈ পৰিল, বধিৰ হ'ল, নদীখনে কথা ক'বলৈ পাহৰিছে, নীৰৱে সহিছে মাথো অত্যাচাৰ, আচলতে নদীখনৰ ওপৰত এইটো এটা অত্যাচাৰ, প্ৰকৃতিৰ ওপৰত মানুহৰ অত্যাচাৰ। অবিবেচক এই নৰমনিচৰ, আপুনি ইমানখিনি কথা কৈ আহি লাষ্টত আমাক ক'লে অবিবেচক এই নৰমনিচৰ, আচলতে হয় মানুহে আজি আমি জলবিদ্যুৎ উৎপাদন কৰিবৰ কাৰণে, ইলেক্ট্ৰিচিটি উৎপাদন কৰিবৰ কাৰণে আমি যিটো ডেম নদীখনৰ ওপৰত আমি বনোৱাও, তাৰ কাৰণে পানীখিনি ধৰি ৰখাৰ লগে লগে নদীখন শুকাই যোৱাৰ লগে লগে নদীখনে আচলতে তাৰ যিখিনি কথা, তাৰ সুৰ, সকলোখিনি পাহৰি পেলাই আৰু তাত থকা জীৱখিনিও মৰিবলৈ আৰম্ভ কৰে। সেয়েহে কৈছে, ক্ষোভত চিঞৰি চিঞৰি যেন কৈছে, মোক বাচিবলৈ দে, জীৱনী শক্তিময়। নদীখনে চিঞৰি চিঞৰি কৈছে, প্ৰতিবাদ কৰিছে, কেনেদৰে, মোক বাচিবলৈ দে, জীৱনী শক্তিময়। নদী এখন কেনেদৰে জীৱনী শক্তি হয় আমি সকলোৱে জানো, পানীয়েই মানুহৰ প্ৰাণ। যদি পানী নাথাকে, নদীখন যদি নাথাকে, নদীৰ পাৰত থকা গছ লতিকা সকলোবিলাক শুকাই যাব, তাৰ দাঁতি কাষৰীয়া অঞ্চলত চৰাই চিৰিকটিয়ে পানী খাবলৈ নাপাই মৰিব, আৰু লগতে তাত থকা যিখিনি জলজ উদ্ভিদ প্ৰাণী সকলোখিনি মৰিবলৈ আৰম্ভ কৰিব। সেইকাৰণে কৈছে, মই জীৱনী শক্তি, মোক জীয়াই থাকিবলৈ দে, মোক মাৰি থাকিবি, কেনেকৈ বাচি। নদীখনে কৈছে, মোকে যদি তহঁতি মাৰি পেলাও, ইলেক্ট্ৰিচিটি হলে তহঁতৰ কি হব, যদি গছ নাথাকে, উদ্ভিদ নাথাকিলে ফল মূল সৃষ্টি নহব, তহঁতি কেনেকে বাচি থাকিবি। অথচ মানুহৰ সেইকণ বিচাৰ বুদ্ধি নাই। আছে জানো কাৰোবাৰ সময় এই আস্ফালন শুনাৰ? কাৰো নাই, কোনেও নুশুনে। আছে জানো সময় এবাৰ উভতি চোৱাৰ, চিঞৰি চিঞৰি ভাগৰি পৰা নৈখন আজি নিথৰ নিস্তেজ এডাল মৃত সাপ। এখন শুকান নদীত এডাল মৃত সাপৰ দৰেই লাগে। যেতিয়া পানী নাথাকে, তাত মাত্ৰ শিলবিলাক থাকে, তেতিয়া তাক আচলতে এডাল নিথৰ নিস্তেজ এডাল মৃত সাপৰ দৰেই লাগে। আপোনাৰ কবিতাটোৱে বহুতখিনি কথা কৈ গ'ল, প্ৰকৃতিৰ ওপৰত মানৱৰ যি অত্যাচাৰ তাক অতি সুন্দৰভাৱে আপুনি প্ৰতিফলিত কৰিছে। বহুত ভাল লাগিলে কবিতাটো পঢ়ি, ধন্যবাদ জনালো আপোনাক। মই ভাবিছো এনেদৰে আপোনাৰ ভাৱখিনি কেনেকুৱা আছিলে, মই হয়তো ভালদৰে কেনেদৰে বুজি পাইছো নাজানো, আপোনাৰ হয়তো অলপ হেৰি হ'বও পাৰে, বা যদি মানে কেনেকুৱা পালে মোক যদি কয় তেতিয়া মই বুজি পাম। ব্যাখ্যা কৰিছে, সেইটোৱে মোৰ কবিতাটোৰ আভ্যন্তৰীণ মানে অৰ্থ সেইখিনিয়ে। আচলতে নদী এখন যেতিয়া আমি দেখো, বিশেষকৈ মই অসমত থকা এই সময়ছোৱাত বিভিন্ন জেগাত কিছুমান কামৰ কাৰণে ঘূৰিবলগীয়া হৈছিলে। নগাঁৱলৈ প্ৰায়ে মই অহা যোৱা কৰি আছিলো। কলং নৈখন মই দেখি পেলাই মোৰ খুব দুখ লাগে, মানে কলংখন একেবাৰে শুকাই, তাত একোৱেই নাই, জাবৰে জোথৰে কলংখন ভৰি আছে। ব্ৰহ্মপুত্ৰৰ এটা চাইড গোটেই মানে জাবৰে জোথৰে ভৰি, সম্পূৰ্ণ আগৰ সেই ব্ৰহ্মপুত্ৰ নাই। আগতে আমি ব্ৰহ্মপুত্ৰখন দেখিলে ইমান ডাঙৰ দেখো, এতিয়া যেন ব্ৰহ্মপুত্ৰখন ক্ৰমান্বয়ে সৰু হৈ আহিছে, মোৰ সেনেকুৱা লাগে। আৰু এই কবিতাটো ঠিক তেনেকৈয়ে মই হস্পিটেলত থাকোতে এটা মানে নদী এখন হয়, এখন সৰু নদী আছিলে, ব্ৰহ্মপুত্ৰৰে এটা সুঁতি আছিলে, কিন্তু অলমষ্ট মানে এটা মানে মৰি পেলাই মৰা সুঁতিলে পৰিণত হৈছে আৰু। তো সেইটোক লৈ মই কবিতাটো লিখিছো, আৰু আপুনি খুব সুন্দৰভাৱে এইটো ব্যাখ্যা কৰিছে, ভাল লাগিলে, বহুত ধন্যবাদ। ধন্যবাদ। মই চাগে অকমান বেছি বহলকে ভাবিলো নেকি। নদীখনে হয়, নদীৰ ওপৰত মানুহৰ অত্যাচাৰ যুগে যুগে চলি আহিছে। আমাৰ অঞ্চল বিলাকত যিমানে জনসংখ্যা বৃদ্ধি পাইছে, আমি গুৱাহাটীৰ কথাই কম, ভৰলুখন, আমি ভৰলুখত কিমান অত্যাচাৰ কৰিছো। গুৱাহাটীত যিমান জাবৰ আছে, চব মানুহে জাবৰ ভৰলুতে পেলায়। আগতে ভৰলুত মাছ আছিল, আজিকালি মাছ নাই। ভৰলুৰ পানীত অজস্ৰ বিষাক্ত দ্ৰব্য আজিকালি পোৱা যায়। ভৰলুখনত পাৰত বাস কৰা মানুহখিনিয়ে উৎকট গন্ধত থাকিব নোৱাৰে। আচলতে আমি বিভিন্ন সময়ত মানুহে বিভিন্ন ধৰণৰ অত্যাচাৰ চলাই আহিছো নদীখনৰ ওপৰত, আৰু সেইকাৰণে লিখিছে, নীৰৱে সহিছে মাথো অত্যাচাৰ, অবিবেচক এই নৰমনিচৰ। ভাল লাগিলে বাইদেউ আপোনাৰ কবিতাটো, ধন্যবাদ জনালো। সুন্দৰভাৱে ব্যাখ্যা কৰাৰ কাৰণে আপোনালৈ বহুত ধন্যবাদ। আৰু আপুনি ইমান ধুনীয়াকে প্ৰত্যেকটো কবিতাই ব্যাখ্যা কৰিছে, খুব ভাল লাগিছে। নাজানো কি কৰিব পাৰিছো, তথাপিতো আপোনালোকৰ কবিতাখিনি আচলতে মই হৃদয়ংগম কৰিবলৈ চেষ্টা কৰিছো।
ধন্যবাদ। ভাল লাগিল, দুজনলৈকে ধন্যবাদ জ্ঞাপন কৰিলো। এই কবিতাটো কিন্তু মোৰ এটা চাইড মোৰ মনৰ পৰা আহিছে যে মানে নাৰীকো নদীৰ লগত ৰিজনি কৰে, আৰু যদি শুকাই যোৱা যে নাৰীৰ জীৱনত এজনী যে ধৰি লওঁ যে এজনী নাৰী তেওঁ নিশ্চয় আহিছে, গতিকে সেইটোৰ লগত অকমান মিলে নেকি। মই কিন্তু পঢ়ি যাওঁতে তেনেকুৱা এটা ভাবো আহিছিলে, সেইকাৰণে কলো। এতিয়াতো সেই হিচাপে আপুনি ল'ব পাৰে, এগৰাকী নাৰী ল'ব পাৰে। মোৰ তেনেকুৱা লাগিছিল কিন্তু পঢ়ি যাওঁতে, যেতিয়া বিশ্লেষণটো বেলেগ হ'ল মোৰ কনচেপচনটো অলপ বেলেগ আছিল, যে নাৰীক বুজাইছে নেকি, নাৰীৰ জীৱনটো নেকি, সেনেকুৱা লাগিছিলে। হয় হয়, একদম নিষ্পেষিত নাৰীৰ ওপৰতো সেনেকুৱা লাগিছে, মিলাব পাৰি তাৰমানে। প্ৰথম দশৰ তেনেকুৱাই হৈছিলে, কাৰণ চঞ্চলা চপলা এগৰাকী নাৰীৰ দৰেই মানে বৈ আহিছিলে। দুটা ভাৱ লৈছে তাৰমানে কবিতাটোত, হয়নে? হয়। এই পাছত এইখিনিতে হ'ল মৃতদেহ হৈ উপঙিল মাছবোৰ, সেইখিনিত অকমান কবিতাটো টুইষ্ট কৰা হৈছে, সুৰ সলাইছে। ঠিক আছে, দুয়োকো ধন্যবাদ জনালো। এতিয়া উপস্থিত আমাৰ যিখিনি সদস্য আছে, তেওঁলোকে আজিৰ মিটিংখনৰ ওপৰত কিবা মন্তব্য ৰাখিব পাৰে, চমুকে অনুৰোধ কৰিলো। দেৱিকা বাইদেউ। এইটো আমাৰ আজি নতুন চেষ্টাটো, আমাৰ এইটো নতুন প্ৰচেষ্টা, গতিকে কবিটো নহয়ে অকনো, কবিতাও নিলিখো, পঢ়ি ভাল লাগে কেতিয়াবা হিৰণৰ উৎসাহতে লিখো কেতিয়াবা, কিন্তু আজি এটা বেলেগ অনুভৱ হৈছে। তাতে ডক্টৰ লক্ষ্মী গগৈ ইমান সুন্দৰকে কৈছে, এতিয়া মই পস্তাইছো মইনো কবিতা এটা কিয় নিদিলো হিৰণলৈ। বাইদেউ দিব, আমি পঢ়িম আপোনাৰ কবিতা। মই অলপ প্ৰশংসা পালোহেঁতেন। আকৌ হ'ব ন পিছৰ মাহত তেতিয়া। চবৰে কবিতা বিৰাট ভাল লাগিছে, সকলোৰে কবিতা, মানে ইটোতকে সিটো চৰাই এনেকুৱা হৈছে আৰু পৰ্যালোচনা বহুত ভাল হৈছে ন, বহুত ভাল লাগিছে। ভাল লাগিছে, মোৰ হিংসাহে লাগি গৈছে এতিয়া। ধন্যবাদ বাইদেউ। বঢ়িয়া কবিতা লিখে, মই পঢ়ি থাকো তো। লিখে, বাইদেউ লিখে। নেক্সট মাহত আমি শুনিম বাইদেউৰ কবিতাও। বাইদেউ অনুবাদো খুব ভাল কৰে, লক্ষ্মী বহুত ভাল অনুবাদ কৰে। ঠিক আছে, ধন্যবাদ বাইদেউ। এতিয়া মই এইখিনিতে দুষাৰ ক'ব খুজিছো যে আমি ইমান আমাৰ অসম মুম্বাই শাখাটো স্থাপন কৰা আজি প্ৰায় 2 বছৰেই হ'ব, কেইমাহ মানৰ পিছত আমি যে শেষত আমাৰ চব আজীৱন সদস্য যিসকল ইমান উৎসাহী আৰু ইমান কাব্যিক চৰ্চা কৰে, তেওঁলোকৰ কাৰণে আজি আমি আভ্যন্তৰীণ কবিতাৰ এসন্ধাটো ৰাখিবলৈ মনস্থ কৰিলো। তাৰ বাবে মই সকলোকে খুব ধন্যবাদ আৰু অভিনন্দন জনাইছো। আৰু আমাৰ প্ৰথমখন অনুষ্ঠানতে আমি ডক্টৰ লক্ষ্মী গগৈৰ দৰে এগৰাকী ইমান সুদক্ষ আৰু ইমান সুন্দৰ বিশ্লেষণ আৰু ব্যাখ্যা কৰা, ইমান মনোযোগেৰে তেখেতে কবিতাবোৰ পঢ়ি ব্যাখ্যা কৰিছে, তেওঁৰ ওচৰত আমি সঁচাই অত্যন্ত কৃতজ্ঞতা জনাই বহুত ধন্যবাদ জ্ঞাপন কৰিলো। আপুনি আমাৰ প্ৰথমখন অনুষ্ঠানেই মানে খুব যুগমীয়া কৰি তুলিলে, আৰু আমাৰ কবিসকলকো বহুত ধন্যবাদ জনালো। তেওঁলোকে আগবাঢ়ি আহি ইমান সুন্দৰ স্বৰচিত কবিতাবোৰ পঢ়ি পাঠ কৰি শুনালে কাৰণে। আৰু হিৰণৰটো বিশেষকে মই কৃতজ্ঞতা জনাইছো, ইমান অসুখৰ মাজতো হিৰণে এই অনুষ্ঠানটো ভাবিছিলে কি পিছুৱাম বুলি, কিন্তু ইমান উৎসাহী হিৰণ কবিতাৰ মানে সন্ধ্যা পাতিবলে, যে ক'লে মোক জনালে যে নহয় বাইদেউ মই পাৰিম, মই আগতীয়াকে বহুত খিনি কাম আগুৱাই থৈছো, গতিকে একো অসুবিধা নহয়। গতিকে সকলোলৈকে মোৰ ধন্যবাদ থাকিলে। ধন্যবাদ বাইদেউ, ময়ো কৃতজ্ঞ হলো আপোনালোকক লগ পাই। আকৌ মাতিম, আমি আহিব লাগিব আমাৰ ওচৰলৈ। নিশ্চয় বাইদেউ, নিশ্চয়। এতিয়া মই শলাগৰ শৰাই আগবঢ়াবলৈ মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ আজীৱন সদস্য শ্ৰীমতী পাপৰি শৰ্মাক অনুৰোধ কৰিলো। তেখেতে শলাগৰ শৰাই আগবঢ়োৱাৰ আগতে, যিহেতু এইখিনি আমি অন্তিম অৱস্থা পাইছো, মই আহ্বায়িকা হিচাপে আটাইলৈকে ধন্যবাদ জ্ঞাপন কৰিলো। বৰ সুন্দৰকে আপোনালোকৰ সহযোগত এখন সুন্দৰ সভা, কবিতাৰ সন্ধিয়াটো বৰ সজীৱ হৈ উঠিল। আৰু বিশেষকে আমাৰ সঞ্চালিকা লক্ষ্মী গগৈ ইমান সুন্দৰকে পৰ্যালোচনা কৰিছে। সঁচাকে মানে কি, পৰ্যালোচনা কৰোতে এইটো এটা আমাৰ কাৰণে শিক্ষা হৈ গৈছে যে কবিতা এটা কেনেকে পঢ়িব লাগে, আমি কেনেকে পঢ়িম, বুজিম, এইটো বস্তু বৰ ধুনীয়াকে ওলাই পৰিছে।
মই ভাবিছোঁ মই যেনেকৈ উপকৃত হৈছোঁ, উপস্থিত আটাইয়ে উপকৃত হৈছে। আৰু তাৰ কাৰণে লখিমী গগৈক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এতিয়া মোৰ ফালৰ পৰা আহ্বায়িকা হিচাপে বিদায় ল'লোঁ। আৰু এটা অনুৰোধ আছিলে, শলাগৰ শৰাই শেষ হোৱাৰ লগে লগে আমাৰ জাতীয় সংগীতটো বজোৱা হ'ব। আমি প্ৰত্যেকে নিজৰ মাইক্ৰফোন বন্ধ কৰি থিয় হৈ আপোনাৰ জাতীয় সংগীতটো সন্মান জনাবলৈ অনুৰোধ কৰি চলোঁ। এতিয়া শ্ৰীমতী পাপৰি শৰ্মাক শলাগৰ শৰাই দিবলৈ অনুৰোধ কৰিলোঁ। নমস্কাৰ, শুভ সন্ধিয়া। সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ অসম সাহিত্য সভাৰ মুম্বাই স্বৰ্ণ শাখাৰ সভাপতি শ্ৰীমতী চুৰিয়া জাহান বাইদেউ আৰু সাধাৰণ সম্পাদক শ্ৰী দেৱব্ৰত শইকীয়াদেৱ সহিতে সকলো সদস্যলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আহ্বায়িকা শ্ৰীযুতা হিৰণ ভূঞা বাইদেৱে মোক এই শলাগৰ শৰাই আগবঢ়াবৰ সুযোগ দিয়াৰ বাবে তেখেতলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজিৰ এই সন্ধিয়াৰ সকল আজীৱন সদস্য ছগৰাকীৰ যি সুন্দৰ সুন্দৰ কবিতা আৰু লগতে আমাৰ ডক্টৰ লক্ষ্মী বাইদেউৰ ইমান সুন্দৰ ব্যাখ্যা, আমি কবিতা নজনা মানুহক আমাৰ কবিতা লিখিবলৈ উৎসাহিত কৰাৰ নিচিনা লাগিলে। আৰু প্ৰতিটো কবিতাৰ ইমান সুন্দৰ ব্যাখ্যা দিলে, তাৰ বাবে তেখেতলৈ আন্তৰিক অভিনন্দন তথা শলাগৰ শৰাই আগবঢ়াইছোঁ। আৰু আমাৰ প্ৰতিগৰাকী সদস্যই সুন্দৰ সুন্দৰ কবিতা পাঠ কৰি তেওঁলোকৰ যি বহুমূলীয়া সময় আমাক দিলে, তাৰ বাবে তেওঁলোকৰ ওচৰত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শলাগৰ শৰাই আগবঢ়াইছোঁ। আৰু আমাৰ এই অনুষ্ঠানৰ যি কাৰিকৰী দিশটো সুন্দৰকৈ সাফল্যমণ্ডিত কৰাৰ বাবে অসম সাহিত্য শাখাৰ মুম্বাই শাখাৰ স্বৰ্ণ শাখাৰ সম্পাদক সহকাৰী সম্পাদক শ্ৰীযুত ধ্ৰুৱ বৰ্মনলৈ আন্তৰিক ধন্যবাদ তথা শলাগৰ শৰাই আগবঢ়াইছোঁ। আটাইৰে শুভকামনা আৰু কুশল কামনাৰে মই পাপৰি শৰ্মাই বিদায় মাগিলোঁ। ধন্যবাদ। তাইলৈ আকৌ এবাৰ ধন্যবাদ, শুভৰাত্ৰি। ধন্যবাদ হিৰণ, গুড নাইট, শুভৰাত্ৰি। শুভৰাত্ৰি। শুভৰাত্ৰি।